এইডালো হেৰি হ'ব নহয় এইটো দিয়া হয় ইনো মানে মোৰ মতে কিবা ফিটিং কৰিব লাগিব এইটো অন কৰা হ'ল নাই অন কৰি হা অন কৰি থোৱা আছে ফুলা শুনিছা না চাবা দেই তোমালোকে Hi everyone. Nice, শুনিছে শুনিছে Hi everyone. Hi everyone. সকলোৱে ভালকে শুনিছেনে ভয়েসটো আপোনালোকে ক্লিয়াৰ হৈছেনে এবাৰ জনাবচোন মানে কেইদিনা আপোনালোকে কৈছিলে ক্লিয়াৰ হোৱা নাছিলে বুলি এবাৰ জনাবচোন সকলোৱে এবাৰ জনাব যে ভয়েসটো ক্লিয়াৰ আছেনে সেইটো ইয়াত ৰোৱা নাই এইটো ল'বলৈ কৈছে মোক শুনিছে বাৰু শুনাটো শুনিছে সকলোৱে শুনিছে নাই এবাৰ জনাব ধুনীয়াকৈ শুনিছে সকলোৱে ক্লিয়াৰ আছে নাই ভয়েসটো ক্লিয়াৰ আছে নাই আৰু সকলোখিনি আপোনালোকে ক্লিয়াৰলি শুনিছে নাই জনাব মই ঠিক কৰিছোঁ ক্লিয়াৰ আছে ন ঠিক আছে ঠিক আছে কোনে কোনে চাই আছে সকলোৱে এবাৰ কমেণ্ট কৰক আৰু পুনৰবাৰ মই বৃষ্টি সকলোকে বৃষ্টিছ অনলাইন বুটিকলৈ স্বাগতম জনাইছোঁ কোনে কোনে লাইভটো চাই আছে সকলোৱে এবাৰ কমেণ্ট কৰক আজি হিউজ মানে সেল আছে মানে বাম্পাৰ সেল বুলি কৈছোঁ বাম্পাৰ সেল আছে আপোনাৰ স্লেব কটনৰ জোৰাত বাম্পাৰ সেল আছে গতিকে সকলোৱে লাইভটো শ্বেয়াৰ কৰিব আৰু আজি লাইভ শ্বেয়াৰিঙৰ যোনটো গিফ্টটো হ'ব এযোৰ খুব ধুনীয়া মেখেলা চাদৰ কমাই দিয়া আজি পোনপ্ৰথমে কৈ দিওঁ আজি লাইভ শ্বেয়াৰিঙৰ ওপৰত এযোৰ খুব ধুনীয়া মেখেলা চাদৰ গিফ্ট কৰা হ'ব খুবেই ধুনীয়া এযোৰ কটনৰ গৰম দিনত পিন্ধিব পৰা খুব ধুনীয়া এযোৰ মেখেলা চাদৰ দিয়া হ'ব আপোনালোকক গতিকে সকলোৱে কোনে কোনে লাইভটো চাই আছে সকলোৱে লাইভটো শ্বেয়াৰ কৰিব আৰু শ্বেয়াৰ কৰি পেলাই স্ক্ৰীনশ্বটটো দিব মোৰ হোৱাটছএপ নম্বৰ 7636014407 এইটো নাম্বাৰতে আপোনালোকে হোৱাটছএপত স্ক্ৰীনশ্বটখিনি দিব পাৰিব আৰু যোৱা দুটা লাইভৰ কিন্তু লাইভ শ্বেয়াৰিঙৰ যোন উইনাৰ সেইটো কিন্তু আজি মেনশ্যন কৰিব নোৱাৰিম কাৰণ এগৰাকীটো বাৰু বাছি থোৱা আছে কিন্তু দুগৰাকী এতিয়াও বাচিবলৈ আছে ঠিক আছে গতিকে মই ভাবিছোঁ যে একেলগে তিনিওগৰাকীৰ নামটো মেনশ্যন কৰিম চ' আজিৰ লাইভ শ্বেয়াৰিঙৰ যোনগৰাকী উইনাৰ সেইটো নেক্সট লাইভত মেনশ্যন কৰি দিম লেট জোনমণি কোঁৱৰ অকণমান লেট হ'ল সকলোৱে লাইভটো শ্বেয়াৰ কৰিব আজি খুব ধুনীয়া এযোৰ মেখেলা চাদৰ দিয়া হ'ব মই দেখাই দিওঁ এযোৰ খুব এই ঘিচাযোৰ এখন সেইটো টাইপৰে একেবাৰে লাষ্টৰ আহিব মানে এইটো এতিয়া নালাগে হ'ব এযোৰ খুবেই ধুনীয়া এনেকুৱা ঘিচা মেখেলা চাদৰ দিয়া হ'ব যোনযোৰ আপোনালোকে পিন্ধিবলৈ বিশেষ কৰি কমফৰ্টেবল পাব গতিকে এনেকুৱা ধৰণৰ খুব ধুনীয়া এযোৰ মেখেলা চাদৰ সেমি ঘিচাৰ যোনটো আমি কওঁ সেমি ঘিচাটো যিহেতু সকলোৱে জানে যে গৰম দিনৰ কাৰণে একদম বেষ্ট কোৱালিটি হয় গতিকে এনেকুৱা ধৰণৰ এযোৰ খুব ধুনীয়া মেখেলা চাদৰ আপোনালোকক দিয়া হ'ব গতিকে সকলোৱে লাইভটো শ্বেয়াৰ কৰিব শ্বেয়াৰ কৰি পেলাই স্ক্ৰীনশ্বটখিনি দিব মোৰ হোৱাটছএপ নাম্বাৰত মোৰ হোৱাটছএপ নাম্বাৰটো হৈছে 7636014407 এই নাম্বাৰটোতে আপোনালোকে হোৱাটছএপ কৰিলেই হ'ল এই নাম্বাৰটোতে হোৱাটছএপ কৰিব আৰু তাতে আপোনালোকে স্ক্ৰীনশ্বটখিনি দিব আৰু
কোনে কোনে কমেণ্ট কৰিছে প্ৰথমতে কমেণ্টখিনি চাই লৈছোঁ চন্দনা ৰাভা হাই মণিষা গোহাঁই হাই মৌচুমী হাজৰিকা হাই মৌচুমী হাই ৰুমি হাই চুম হাই বেবী হাই বিদিশা হাই কল্পনা হাই নিকুমণি হাই দিগন্ত হাই হিমাশ্ৰী হাই পুষ্পাঞ্জলি শিৱসাগৰত পাই যাব হাই ৰূপাবা মই ভালে আছোঁ আৰু এটা কথা কওঁ যিহেতু লাইভৰ শ্বেয়াৰিঙৰ ওপৰত যোৱা লাষ্ট দুটা শ্বেয়াৰিঙৰ ৰিজাল্ট দিবলৈ আছে যিটো নেকি আজি খালি মই দিব নোৱাৰিম কাৰণ এগৰাকী জাষ্ট অনলি এগৰাকী বাছি থোৱা আছে বাকী গৰাকী যোৱাটো লাইভৰ গৰাকী বচা নাই সেইকাৰণে মই ভাবিছোঁ একেলগে তিনিওগৰাকীৰ নামটো মেনশ্যন কৰিম ঠিক আছে আৰু দুলুমণি দাস পাঠক হাই বা খবৰ ভালনে হয় দুলুমণি কেনেকুৱা খবৰ হাই পূজা কেছ অন ডেলিভাৰী হ'ব COD চাৰ্জটো মিনিমাম 100 ৰুপিজ এক্সট্ৰা থাকিব মই বৰপেটাৰ পৰা চাই আছোঁ ৱেলকাম টু বৃষ্টিছ অনলাইন বুটিক মই কোনোবা এগৰাকী গোলাঘাটৰ পৰা চাই আছে ৱেলকাম টু বৃষ্টিছ অনলাইন বুটিক কোনোবাই সৰুপথাৰ পৰা চাই আছোঁ বুলি কৈছে সকলোকে ৱেলকাম যিসকল আজি নতুনকৈ চাই আছে সকলোৱে আমাৰ পেজটো ফ'ল' কৰি ল'ব আমাৰ পেজটো আছে বৃষ্টিছ অনলাইন বুটিক আছে যিটো নেকি আপোনালোকে ফ'ল' কৰাৰ লগতে তাৰ ছাইডতে এটা বেল আইকন থাকে যোনটো আপোনালোকে বেল আইকনটো আপোনালোকে ক্লিক কৰি ফ'ল' কৰি ল'ব মানে তাৰ বেল আইকনটো আপোনালোকে ক্লিক কৰি দিয়া মাত্ৰক আমাৰ পেজটো ফ'ল' হৈ যাব গতিকে আহিবলগীয়া প্ৰতিটো লাইভৰ আপোনালোকে ন'টিফিকেশ্যনখিনিৰ লগতে সকলোখিনি আপোনালোকে যদি কিবা অফাৰ ৰেঞ্জত থাকে সকলোখিনি আপোনালোকে পাব আৰু আজি যিখিনি দিম আজি একদম ষ্টক ক্লিয়াৰেন্স অফাৰ থাকিব স্লেব কটনৰ ওপৰত আৰু স্লেব কটন মেটেৰিয়েলটো এনেকুৱা এটা মেটেৰিয়েল যিটো নেকি আপোনালোকে যিহেতু গৰম ছিজন আহি আছে গতিকে সেই গৰম ছিজনৰ কাৰণে আটাইতকৈ বেষ্ট কোৱালিটি হৈছে কোৱালিটিৰ আছে আপোনাৰ স্লেব কটনৰ যোৰা গতিকে সেই স্লেব কটনৰ যোৰা আজি গৰম যিহেতু গৰম আহি আছে যিহেতু বিহু আহি আছে গতিকে আমি বিহুত কি কৰোঁ ইজনে সিজনক গিফ্ট কৰোঁ ন যিহেতু আমাৰ বিহুটি অতি মৰমৰ গতিকে সকলোৱে বিহুত এটা পৰম্পৰা আছে যে আমি বিহুত গিফ্ট দিওঁ গতিকে তেনেকৈও আপোনালোকে ইউজ কৰিব পাৰিব বস্তুটো আপোনালোকে গিফ্টৰ কাৰণে খুবেই ধুনীয়া যোৰা কমফৰ্টেবল বস্তুটো মেইনলি কমফৰ্টেবল হ'ব লাগে তোমাৰ ভালে হয় ৰীতা বাইদেউ মোৰ ভাল মই নমি হয় বা 700 ৰুপিজৰ দেখাব ঠিক আছে আজি মেইনলি স্লেব কটনত দেখাম যিমান পাৰোঁ স্লেব কটনত দেখাম আজি হা বহুত দিনৰ পিছত আহি আছোঁ ভালে আছা হয় মামন বাইদেউ ভালে আছোঁ দিয়ক পপী হাজৰিকা হাই পপী হাই ডলি হাই ৰূপালী গুড আফটাৰনুন হাই ৰশ্মি বাইদেউ হাই দিবাশ্ৰী হাই ৰিচেলিঙৰ কাৰণে অসমীয়া মেখেলা চাদৰ আপুনি হোৱাটছএপ কৰিব মোৰ কাপোৰযোৰ বহুত ধুনীয়া লাগিছে থেংক ইউ প্ৰিয়ংকা থেংক ইউ ঠিক আছে ফাৰ্ষ্ট মই এযোৰ খুব ধুনীয়া আজি স্লেব কটনৰ আটাইতকৈ মানে বেছি শ্বেড প্ৰিয়ংকা এটা কাম কৰা এই মাৰ্কাৰটো লৈ লোৱা আৰু ইয়াতে মানে ইয়াতটো ধৰা হেৰি আছিলে প্ৰাইচটো বেলেগ মৰা আছিলে সেই প্ৰাইচটো ঠাইত যোনটো আজি মই ক'ম সেইটো লিখি দিম কাটি দিব নালাগে মানে অফাৰ প্ৰাইচ আৰু সেইটো অফাৰ প্ৰাইচ বুলি তলত লিখি কৈ দিবা হা ৰীণা বাইদেউ কৈছে আহিছোঁ দে হাই কাক পালানে অঁ সেইটো হ'ব এতিয়া নালাগে থাকক মানে দামটো পাহৰি যাম বুলি হাই কাকলি কৈছে হাই আহি গ'লোঁ কাকলি থেংক ইউ হাই বা ভালনে হয় ভাল বৰ্ণালী কলিতাই কৈছে কি খবৰ মই ভালে আছোঁ হাই সবিতা বা হাই অৰ্পিতা হাই অঞ্জু সকলোকে হাই সকলোৱে লাইভটো শ্বেয়াৰ কৰিব আজি যিহেতু লাইভৰ শ্বেয়াৰিঙৰ ওপৰত এযোৰ খুব ধুনীয়া এযোৰ মেখেলা চাদৰ দিয়া হ'ব গতিকে আপোনালোকে লাইভটো শ্বেয়াৰ কৰক শ্বেয়াৰ কৰি স্ক্ৰীনশ্বটখিনি দিব যিহেতু আপোনালোকে আৰু এটা কথা মই কওঁ দেই আৰু এটা কথা এইকণতে কৈ থওঁ যিহেতু আমি যেতিয়া লাইভ শ্বেয়াৰিঙৰ ওপৰত গিফ্টটো দিওঁ বহুতে কিন্তু ৰিভিউ নিদিয়ে আৰু যিসকলে কিন্তু ৰিভিউ নিদিয়ে বস্তুটো পাই পেলাই এটলিষ্ট আমাক নজনায় যে বস্তুটো পাইছোঁ বস্তুটো ভাল লাগিছে নে বেয়া লাগিছে সেই কথাটো নজনায় তেওঁলোকে কিন্তু ছেকেণ্ড চান্স হেৰুৱাব যদি কেনেবাকৈ তেওঁ উইনাৰ হয়ো তেওঁক কিন্তু মই গিফ্ট নপঠাওঁ কাৰণ কেলৈ অঁ আৰু সেইটোৱে গতিকে আৰু এটা কথা কওঁ আৰু এটা এইকণতে মই কৈ থওঁ আৰম্ভণিতে কৈ থওঁ যিহেতু মই যেতিয়া পাৰ্চেলবোৰ পঠাওঁ তেতিয়াহ'লে বস্তুটো আমি নৰ্মেলি আমি যিমান সম্ভৱ চেষ্টা কৰোঁ যে বস্তুটো যাতে ঠিকে থাকে যায় তাৰ ভিতৰতো যদি কেতিয়াবা বাই চান্স আপোনালোকৰ কিবা ইছ্যু থাকে তেতিয়াহ'লে নৰ্মেলি মই এক্সচেঞ্জ বা ৰিটাৰ্ণ লৈ লওঁ কিন্তু তাৰো মাজত এটা কথা আছে আপোনালোকে যেতিয়া এক্সচেঞ্জ বা ৰিটাৰ্ণ বস্তুটো কৰিব এনি আনবক্সিং ভিডিঅ'টো আনবক্সিং পাৰ্চেল ভিডিঅ' এটা কিন্তু মেণ্ডেটৰী হয় হা কিয়নো কেতিয়াবা কাষ্টমাৰে এনেকুৱা পৰ্যন্তও কৰে যে পাৰ্চেলটো ধৰক বেলেগৰ
কাৰণ আজিকালি শ্বপিং বহুতে কৰে, বহুতে কি কৰে, কাষ্টমাৰ এনেকুৱা কিছুমান কাষ্টমাৰো আছে যি নেকি মানে কি হয়, মেইন কথাটো হয় যে বস্তুটো যে মোৰ সেইটো মোক প্ৰুফ হিচাপে দিলে মই 100% আপোনালোকৰ বস্তু ৰিটাৰ্ণ বা এক্সচেঞ্জ কৰি দিম, সেইটো আপোনালোকে টেনশ্যন নল'ব। কিন্তু বস্তুটো মোৰ বুলি সেইটো মোক এজ এ প্ৰুফ দিব লাগিব, কাৰণ বহুতে বহুত ধৰণৰ বহুতৰ পৰা কাপোৰ লয়, গতিকে সেই কাপোৰযোৰে যে মোৰ সেই কথাটো ময়ো জানিব লাগিব ন বস্তুটো। গতিকে আৰু মই বিশেষ কৰি মই যেতিয়া বস্তু এটা পঠাওঁ মোৰ একদম মনত থাকে, আৰু আমাৰ যিহেতু আমি একদম সকলোখিনি লিখি যাওঁ বস্তুটো যে বস্তুটো কাক দিছোঁ, কি দিছোঁ, এইখিনি গোটেইখিনি আমাৰ ডিটেইলছ থাকে। চ' আপোনালোকে কিবা ইছ্যু থাকিলে ন' ডাউট এইটো এক্সচেঞ্জ বা ৰিটাৰ্ণ পলিচি থাকিব, কিন্তু উইদাউট এনি আনবক্সিং ভিডিঅ'। আৰু এটা কথা, প্ৰথম কথাটো হ'ল ডিফেক্ট প্ৰডাক্টখিনিহে যিহেতু ৰিটাৰ্ণ বা ডিফেক্টেড বস্তুহে কিন্তু মই ৰিটাৰ্ণ লওঁ হা, সেইটো ক্লিয়াৰ কৰি দিছোঁ। আৰু নৰ্মেলি ডিফেক্ট নাযায়েই, যদিহে বাই চান্স কিবা থাকে, কিন্তু আজিলৈকে কাষ্টমাৰে কেতিয়াও ক'ব নোৱাৰে যে মই বস্তুটো ৰিটাৰ্ণ বা এক্সচেঞ্জ নকৰোঁ। চ' সেইটো কিন্তু এটা প্ৰুফ কিন্তু মোক দিব লাগিব দেই, সেইটো কথাত প্ৰথমে মই কৈ দিছোঁ। ঠিক আছে, দেৰি নকৰোঁ, বহুতখিনি ক'লোঁ। ষ্টাৰ্ট কৰিম এতিয়া। খুবেই ধুনীয়া স্লেব কটনৰ যোৰা মই আজি লৈ আনিছোঁ। হাই, ভালনে? কলেজতে লগ পোৱা বহুত দিনৰ পিছত একেলগে এনেকৈ দেখি ভাল লাগিলে। অৰ্চিতা বৰা, বেষ্ট অফ লাক, আপোনাৰ কাপোৰবিলাক ধুনীয়া। অৰ্চিতা, মই কিন্তু বাৰু তুমি হোৱাটছএপ কৰিবাচোন, মই ধৰিব পৰা নাই কোন আছিলা, মই অকণমান ধৰিব পৰা নাই। কোনগৰাকী আছিলে একদম পাহৰি গৈছোঁ, কাৰণ ফেচবুকতে কমেণ্ট কৰিলে ধৰিব নোৱাৰি, মোক এবাৰ হোৱাটছএপ কৰিবাচোন। ঠিক আছে, ফাৰ্ষ্ট কাপোৰযোৰ দেখাওঁ। খুবেই ধুনীয়া এটা স্লেব কটনৰ যোৰা, খুবেই ধুনীয়া এটা স্লেব কটনৰ যোৰা। এইটো কাপোৰ আহিব চি গ্ৰীণত, আৰু আটাইতকৈ ডাঙৰ কথা, আজি যোনখিনি বুকিং হ'ব কিন্তু ইনষ্টেণ্ট বুকিং হ'ব, মানে আপোনালোকে পে'মেণ্ট কৰি, যোনে আগতীয়া পে'মেণ্ট কৰিব তেওঁকে দিয়া হ'ব। কাৰণ আজি মই যিখিনি কাপোৰ দিম সকলোখিনি অফাৰ প্ৰাইজত দিম, আৰু অফাৰ প্ৰাইজত আপোনালোকে যোনে আগত পে'মেণ্ট কৰিব তেওঁকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া হ'ব দেই। আহি গ'লোঁ বা। হাই অঞ্জুমা, আৰু বহুত কমেণ্ট স্কিপ হৈ গৈছে, তাৰ কাৰণে এক্সট্ৰিমলি চৰি। পিঁয়াজী কালাৰ হ'ব নেকি ৰীতা বা? চাই দিম বাৰু। বৰপেটা ৰোডৰ পৰা চাই আছোঁ, ৱেলকাম। অলকা মিঠি হাই, দীপা হাই। আপোনাৰ লাইভ দিল্লীৰ পৰা চাই আছোঁ, থেংক ইউ দুলুমণি বাইদেউ। দিল্লীত আছে নেকি আপুনি বৰ্তমান? সকলোকে হাই, আৰু যদি কাৰোবাৰ স্কিপ হৈ গৈছে এক্সট্ৰিমলি চৰি। হাই কাকুবা। ঠিক আছে, ফাৰ্ষ্ট কাপোৰযোৰ দেখাওঁ আজি। মানে এইটো আছে, এইটো মানে ষ্টক ক্লিয়াৰেন্স অফাৰ মিনছ আপোনালোকৰ যিহেতু বিহুৰ ছিজন আহিছে, বিহুৰ কাৰণে আপোনালোকে আৰামছে এনেকুৱা ধৰণৰ কাপোৰ ল'ব পাৰে। এইটো কি হ'ল? এযোৰ আহিব চি গ্ৰীণত, খুবেই ধুনীয়া এটা স্লেব কটনৰ যোৰা। আৰু স্লেব কটনৰ যোৰাটো এনেকুৱা এটা মেটেৰিয়েল যোনটো নেকি আপোনালোকে গৰম ঠাণ্ডা সকলোতে ইউজ কৰিব পাৰিব। আপোনালোকে আৰামছে যিমান ইস্ত্ৰি প্ৰেছ দিও আপোনালোকে তোমাৰ পৰা অনা কাপোৰযোৰ বহুত ধুনীয়া, মই পিন্ধিলোঁ, আৰামদায়ক। থেংক ইউ মামন বাইদেউ, থেংক ইউ। এইকেইটা আহিব চাইড পটি, আৰু এই কাপোৰযোৰ আজি একদম ষ্টক ক্লিয়াৰেন্স অফাৰত থাকিব অনলি। এইটো কিমানত জানেনে এই কাপোৰ? আৰু এটা কথা ক্লিয়াৰ কৰি দিছোঁ, যোনে আজি আগত পে'মেণ্ট কৰিব তেওঁকে দিয়া হ'ব। আজি যোনে আগত পে'মেণ্ট কৰিব তেওঁকে দিয়া হ'ব। গতিকে এই কাপোৰযোৰ আজি আপোনালোকে ল'ব পাৰিব অনলি 790 ৰুপিজ। 790 ৰুপিজ ষ্টক ক্লিয়াৰেন্স অফাৰ হয়। চ' আপোনালোকে বুকিংটো কিন্তু ইনষ্টেণ্ট হ'ব, যোনে আগতে পে'মেণ্ট কৰি ল'ব তেওঁৰে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া হ'ব। ঠিক আছে, এইযোৰ আহিব এটা চি গ্ৰীণত, আৰু এইখন আহিব মেখেলা অনলি 790। ফাৰ্ষ্ট চাইছোঁ দেই। তৃষ্ণা বাইদেউ, ৱেলকাম টু বৃষ্টিছ অনলাইন বুটিক। ৰেজিমা বেগম হাই, আপোনাৰ লাইভবোৰ সদায় টাইমত চাবলৈ নাপাওঁ, আৰু আজি পাইছোঁ, বাট অফিচত আছোঁ, লাকে বেয়া। একো নাই বেবী বাইদেউ, পিছতো চাই ল'ব পাৰিব, ৰেকৰ্ডিং লাইভটো চাই ল'ব পাৰিব। আৰু এইখন আহিব মেখেলা, মেখেলাবোৰ যথেষ্ট আহল বহলত আহিব, আহল বহল থাকিব। আৰু ব্লাউজ পিচটো মই দেখাই দিছোঁ, ব্লাউজ পিচটো আহিব এনেকুৱা বুটা, এনেকুৱা বুটাত ব্লাউজ পিচটো আহিব। ঠিক আছে, এনেকুৱা বুটাত আহিব ব্লাউজ পিচটো জাষ্ট চাই লওক, খুবেই ধুনীয়া হয়। ব্লাউজ পিচটো মই এবাৰ দেখাই দিছোঁ বাৰু। এইটো আহিব ব্লাউজৰ পিচ। চ' এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব অনলি 790 ৰুপিজত। নেটটো বৰ বেয়া, তথাপি আহি গ'লোঁ, থেংক ইউ। ময়ো লৈছোঁ তোমাৰ পৰা কাপোৰ, ধুনীয়া। ৰুণজুন বাই কৈছে থেংক ইউ। ছিকিমৰ পৰা চাই আছোঁ মনীষা শৰ্মা বাইদেউ, ৱেলকাম টু বৃষ্টিছ অনলাইন বুটিক। মনীষা শৰ্মা আগতে আপুনি লৈছে নেকি মোৰ পৰা? আজি আহি গ'লোঁ মৰমৰ বাজনীক চাবলৈ, থেংক ইউ পূৰ্ণিমা। মই মৰিগাঁৱৰ পৰা চাই আছোঁ, ৱেলকাম টু বৃষ্টিছ অনলাইন বুটিক। বঙাইগাঁৱৰ পৰা চাই আছোঁ, সকলোকে ৱেলকাম। আপোনালোকে এইটোৱে কাপোৰযোৰ আপোনালোকে পিন্ধিবলৈ 100% কমফৰ্টেবল থাকিব। আজি যিহেতু অফাৰ প্ৰাইজত আনিছোঁ, চ' আপোনালোকে সকলোৱে লাইভটো কিন্তু যিমান, আৰু এটা কথা লাইভ শ্বেয়াৰিঙৰ কথাটো কওঁ,
লাইভ শ্বেয়াৰিংটো কিন্তু আপোনালোকে যথেমতে য'তে ত'তে কৰিলে নহ'ব আপোনালোকে মিনিমাম আপোনালোকৰ নিজৰ টাইমলাইন নিজৰ গ্ৰুপছ নিজৰ কাজিনছ নিজৰ ৰিলেটিভছ নিজৰ ফ্ৰেণ্ডছ নিজৰ হোৱাটছএপ প্ৰফাইল মানে হোৱাটছএপ ষ্টেটাছ তাতো শ্বেয়াৰ কৰিব পাৰিব কিন্তু যথেমতে কাইণ্ডলি শ্বেয়াৰ নকৰিব মানে সকলোৱে যিহেতু বেয়াও পায় আৰু বিশেষ কৰি কিছুমান বহুতে ল'ৰাক শ্বেয়াৰ কৰি দিয়ে চ' কাইণ্ডলি ল'ৰাক শ্বেয়াৰ নকৰিলেও হ'ব মই মৰিগাঁৱৰ পৰা চাইছোঁ আজি ফাৰ্ষ্ট সকলোকে ৱেলকাম জনাইছোঁ মই প্ৰথম আহিলোঁ পুষ্পাঞ্জলি বাইদেউ ৱেলকাম এইযোৰ আহিব 790 অনলি চি গ্ৰীণ কালাৰ 790 চি গ্ৰীণ কালাৰ খুবেই ধুনীয়া যোৰা ভাল লাগিলে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব 790 আৰু সকলোৱে লাইভটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কিয়নো আজি শ্বেয়াৰিঙৰ ওপৰত যিহেতু আপোনালোকে সকলোৱে জানে শ্বেয়াৰিঙৰ ওপৰত এইবোৰ মই ল'ব বিচাৰোঁ পপি বাইদেউ আপুনি হোৱাটছএপ কৰিব স্ক্ৰীনশ্বটটো ল'ব হোৱাটছএপ কৰি দিব মোৰ হোৱাটছএপ নাম্বাৰটো তলত দিয়া হৈছে মোৰ হোৱাটছএপ নাম্বাৰটো তলত দিয়া হৈছে 7636014407 আৰু আজি কিন্তু এইখিনি যোনখিনি যিহেতু চাওক অফাৰ প্ৰাইজত যেতিয়া দিয়া হয় কিন্তু ইনষ্টেণ্ট বুকিং লোৱা হয় হা গতিকে যোনে পে'মেণ্টটো আগত কৰিব তেওঁলোকে বেছি প্ৰিফাৰেঞ্চ দিয়া হ'ব চ' আপোনালোকে পে'মেণ্ট অপশ্যন থাকিলে কাইণ্ডলি পে'মেণ্ট কৰি দিব তাৰপিছত এইটো এটা দেখাইছোঁ পিংক কালাৰ খুবেই ধুনীয়া এটা যোৰা আচলটো আহিব কণ্ট্ৰাষ্টত আৰু মাজত এনেকৈ সৰু সৰুকৈ বুটা থাকিব মই লখিমপুৰৰ পৰা চাই আছোঁ এইযোৰ মই ল'ব বিচাৰোঁ পপি বাইদেউ আপুনি স্ক্ৰীনশ্বটটোলৈ হোৱাটছএপ কৰিব হাই মাতু বাইদেউ এইটো খুবেই ধুনীয়া এটা যোৰা হয় এইটো চব খুব ধুনীয়া হয় এই কাপোৰযোৰ ল'ব পাৰিব অনলি 850 ৰুপিজ 850 টকা 850 তোমাৰ পৰা লোৱা কাপোৰ দুযোৰ পালোঁ বহুত ধুনীয়া থেংক ইউ পলি বাইদেউ এইটো স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব অনলি 850 টকা মূল্যতে আপোনালোকে ল'ব পাৰিব খুবেই ধুনীয়া এটা চুৱেট কটনৰ যোৰা আৰু এইবোৰ একদম কোৱালিটি আপোনালোকে ভাল পাব কোৱালিটিৰ কাৰণে একদম ইছ্যু নাই সেইটো একদম টেনশ্যন নল'ব বিশেষকৈ কমফৰ্টেবল হয় আৰু ডেইলি যিসকল লোক ওলাই যায় অফিচিয়েলি তেওঁলোকৰ কাৰণে বেষ্ট হয় যোৰহাটত পাই যাব এইটো কাপোৰবোৰ কিহৰ হয় জেতুকী বাইদেউ স্লেব কটনৰ হয় এইটো প্ৰাইচ আহিব মাত্ৰ প্ৰাইচ থাকিব অনলি ইয়াৰে মূল্য হ'ব 850 টকাত ল'ব পাৰিব পিংকযোৰ ভাল লাগিছে থেংক ইউ এইটো পিংক এণ্ড ব্লু নেভি ব্লু কণ্ট্ৰাষ্টত আহিব আচলটো কণ্ট্ৰাষ্টত থাকিব ব্লাউজৰ পিচটো হেভিত আহিব ব্লাউজৰ পিচটো হেভি এনেকুৱা পিংকত আহিব চাওক ব্লাউজৰ পিচটো আহিব এনেকুৱা পিংকত সৰু সৰুকৈ বুটা আহিব কণ্ট্ৰাষ্টত আহিব প্ৰাইচ থাকিব অনলি 850 ভাল লাগিলে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব মাত্ৰ 850 টকাতে ল'ব পাৰিব আপোনালোকে যিহেতু বিহুৰ ছিজন আহি আছে চ' আপোনালোকে বিহুত গিফ্টৰ কাৰণেও আপোনালোকে ল'ব পাৰে কাৰণ যিহেতু আমি বিহুত ইজনে সিজনক গিফ্ট দিয়া পৰম্পৰাটো আছে এইটো আহিব য়েল্ল' এণ্ড অৰেঞ্জ কণ্ট্ৰাষ্ট সীমা ডেকা বাইদেউ এইবোৰ আপোনালোকে মাৰ বয়সৰ লোকেও পিন্ধিব পাৰিব বিশেষ কৰি কমফৰ্টেবল কাৰণে পিন্ধিব পাৰিব কমফৰ্টেবল যিহেতু কাপোৰযোৰ যথেষ্ট কমফৰ্টেবল এইটো চোৱা এইটো দুইজনে মিলি কাটি থৈ দিবাচোন দেই এইটো আহিব ব্লাউজ এইটো এটা দেখাইছোঁ এইযোৰ আহিব য়েল্ল' কালাৰ য়েল্ল' তেনেকৈ সৰু সৰুকৈ বুটা থাকিব ব্লাউজ পিচটো হ'ব এইটো ব্লাউজ পিচটো আহিব এইটো আৰু এইখন আহিব মেখেলা এইখন একচুৱেলি একেলগে লাগি আছে যে বডিটা এইটো আহিব আচল চাদৰখন চাওক চাদৰখনত এনেকৈ পিচ কালাৰত এনেকুৱা ৰেড টাইপৰ পিচ হয় পিচ কালাৰ তেনেকৈ আছে আৰু মাজত এনেকৈ সৰু সৰুকৈ বুটা আছে থেংক ইউ হিমানী এইটো এনেকৈ খুবেই ধুনীয়া হয় আৰু এইবোৰ আপোনালোকে যেনেকৈ পিন্ধে মানে যেনেকৈ আপোনালোকে ভাজ দিয়ে তেনেকৈ ভাজত থাকিব যদি এনেকৈ পিন্ধে অপেন কৰি পিন্ধে এনেকৈও পিন্ধিব পাৰে নাইবা কুচ দি পেলাই পিন্ধিলেও খুবেই ধুনীয়া লাগে আচলটো থাকিব এনেকুৱা প্ৰাইচ থাকিব অনলি 850 টকাত ল'ব পাৰিব মেখেলাখন মই দেখাই দিছোঁ মেখেলাখন এনেকৈ আহিব মেখেলাখন হ'ব এইখন আৰু মেখেলাখনতো এনেকৈ ওপৰলৈকে বুটা থাকিব সৰুকৈ বুটা থাকিব প্লাছ আপোনাৰ ব্লাউজ পিচটো আহিব হেভি ব্লাউজ পিচটো আপোনালোকে হেভিত পাব এইটো আহিব ইয়াৰে ব্লাউজ পিচ সৰুকৈ বুটা থাকিব প্ৰাইচ থাকিব অনলি 850 কম প্ৰাইজৰ চাদৰ নহ'ব মোৰ ওচৰত চাদৰ যিখিনি আছে অনলি 600ৰ পৰা ষ্টাৰ্টিং হৈছে একেবাৰে কম ৰেঞ্জৰ চাদৰটো নাই এই দুখন দুইজনীয়ে ধৰি যাব উল্টাকৈ জপিছা নাই হোৱা জপাটো মৌচুমী দেখাই দিয়া তাই জাপাটো কম প্ৰাইচৰ ছিংগল চাদৰ মানে আপোনাৰ অনলি হেৰিয়ে আছে ইয়াৰে আপোনালোকৰ অৰেঞ্জ কালাৰটো পাব চাই লওক এইটো আহিব নেভি ব্লু কালাৰ নেভি ব্লু এণ্ড অৰেঞ্জ কম্বিনেশ্যন প্ৰাইচ থাকিব ইয়াৰ অনলি এইটো প্ৰাইচ থাকিব মাত্ৰ
এটো আহিব ব্লাউজৰ পিচটো এটো আহিব ব্লাউজৰ পিচটো ব্লু কালাৰ আছে নেকি ব্লু কালাৰ পাব লাগে মই চাই দি আছো এটো আহিব চাব লাগিব এটো আহিব এটা সৰু সৰুকৈ বুটা থাকিব এখন আহিব মেখেলা আৰু চাদৰখন মই দেখাই দিছো প্ৰাইস থাকিব ইয়াৰ মাত্ৰ এটো 850 টকা 850 ইয়াৰ প্ৰাইস আহিব খুবেই ধুনীয়া এটা স্ল্যাব কটনৰ জোৰা এবোৰ আপোনালোকে আৰামছে এটো প্ৰাইস থাকিব অনলি 850 रुपीजত লব পাৰিব 850 টকাতে লব পাৰিব খুবেই ধুনীয়া এটা জোৰা এই জোৰাটো মই सेमी घिसार जोराबुर किमान दाम सेमी अनिता বাইদেউ सेमी घिसार जोरा क्वालिटी वाइज प्रत्येकটো দাম বেলে 500 ৰ পৰা স্টাर्टिंग কৰি পাই যাব 500 ৰ পৰা স্টাर्टिंग কৰি পাই যাব বিস্তি মই কাপোৰ পালো ধুনিয়া থ্যাংক ইউ মুনমি বাইদেউ পিচ কালাৰ হবনে পিচ কালাৰ বেলেগ পাব বা চাই দিম ৰব এটো এটা আহিব গ্ৰীন এন্ড এটো দুজনী কাটি মেলি জাপি বনোৱা মিলামিলা নহলে যাব নহয় পিচ কালাৰ হবনে এনেকুৱা सीमा सॉरी हां ठीक আছে মই মাৰ কাৰণে বেলেগ দেখাই হোৱাইটত দেখাই দিম एक्सट्रीमली सॉरी बबिता বাইদেউ कैश ऑन डिलीवरी পাই যাব সিওডি চাৰ্জটো মিনিমাম 100 रुपीस হ'ব এটো এটা বটল এটো আহিব সব গ্ৰীন কালাৰ আসল এবোৰ আহিব গ্ৰীন কালাৰ আৰু মেটেৰিয়েল কোৱালিটি বেলেগ সফট হয় বহুত সফট হয় আপোনালোকে পিন্ধিবলৈ বিশেষ কৰি বহুত কমফৰ্টেবল পাব এটো আহিব এখন আহিব আসলটো এনেকে ব্লু কালাৰ আহিব মাজৰ এটো গ্ৰীনত আহিব খুব ধুনিয়া হয় প্ৰাইস থাকিব অনলি 850 ইয়াৰ প্ৰাইস আহিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব বহুত দিগদাৰ দে নহয় একেটাতে লাগি জয়েন হৈ আছে এটো চাও এটো আহিব গ্ৰীন কালাৰ প্ৰাইস থাকিব অনলি নুনি কটনৰ চাদৰ এটো খুবেই ধুনিয়া হয় প্ৰাইস আহিব অনলি এটো प्राइस থাকিব মাত্ৰ 850 টকাতে লব পাৰিব খুবেই ধুনিয়া এটা জোৰা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব 850 ইয়াৰ প্ৰাইস আহিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব 850 ইয়াৰ প্ৰাইস আহিব আৰু কোৱালিটি বহুত ধুনিয়া হয় মেটেৰিয়েল কোৱালিটি বহুত ধুনিয়া হয় এটো আহিব আপোনাৰ মেখেলাখন আৰু ব্লাউজ পিচটো আহিব এটো ব্লাউজৰ পিচটো এনেকে সৰু সৰু কৰি বুটা আহিব গ্ৰীনত সৰু সৰুকৈ মণিমালাডাল পালো বিস্তি বহুত বেছি ধুনিয়া থ্যাংক ইউ নাজবা এটো আহিব ইয়াৰে ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব প্ৰাইস থাকিব অনলি 850 ইয়াৰ প্ৰাইস আহিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব তাৰ পিছত ইয়াৰ কালাৰ অপচন এটো এটা মুগা কালাৰটো আছে যদি বয়সস্থ লোকে পিন্ধিব বিচাৰে তেতিয়া হলে এই মুগা কালাৰটো লব পাৰিব চাও খুব ধুনিয়া মুগা কালাৰটো এটো আহিব মুগা কালাৰ মোক ব্ল্যাকত মিক্স পাট চাব লাগিব ব্ল্যাকত মেচিন লুমত আছে মই দেখাম বাৰু পাৱাৰ লুমতহে পাব মোৰ সাথ কিন্তু এতিয়া এটা চাওক ব্লাউজ পিচটো এটো আহিব মুগা কালাৰ আহিব খুব ধুনিয়া হয় প্ৰাইস থাকিব ইয়াৰ অনলি 850 ইয়াৰ প্ৰাইস আহিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব এখন আহিব চাদৰখন আহিব এখন সৰু সৰু গাত এনেকে সৰু সৰুকৈ বুটাইব আৰু কাপোৰৰ কোৱালিটিটো বিশেষ কৰি লাইট ওয়েট হয় কাপোৰটো খুবেই ধুনিয়া লাগিব আপোনালোকে যেতিয়া পিন্ধিব বস্তুটো তেতিয়া অনুভৱ কৰিব কাপোৰটো একদম 100% গ্যাৰান্টি আছে খুব ধুনিয়া একদম সফট মেটেৰিয়েল হয় আৰু আপোনালোকে যিমান ধুলেও এই বস্তুটো আপোনালোকৰ বেয়া হৈ নাযায় আপোনালোকে ধুনিয়াকৈ থব পাৰিব প্ৰাইস থাকিব অনলি 850 টকা ইয়াৰ প্ৰাইস আহিব খুবেই ধুনিয়া এটা জোৰা এটো আহিব মুগা কালাৰ ফাৰ্স্ট টাইম চাইছো মৃগেন গগৈ ডাঙৰীয়া আপুনিও ফালতু সাগে ন আপুনিও ফালতু সাগে কোপানো ফালতু মানুহবো আপুনি ফালতু আপোনাৰ ঘৰৰ মানুহবো ফালতু কোনো আহিছে আৰু মৃগেন ইপিনে গগৈ লিখে টাইটেলটো আকৌ অসমীয়া টাইটেলটো দেখোন আপোনাৰ অসমীয়া হে মৃগেন ডাঙৰীয়া মানে টাইটেলটো অসমীয়া টাইটেল লিখি আছে গগৈ অসমীয়া মানে অসমীয়া হৈ পেলে লাজ নালাগে হে লাজ শৰম নাই অসমীয়া হৈ পেলে অসমৰে ছোৱালী কিবা এটা কৰি খাইছো তাতো প্ৰবলেম লাজ শৰম নাই কৰ যে মানুহবোৰ আহে কম দামৰ কটন জোৰা মৃগেন গগৈ মাইকিনে মতা হিজৰা
এইটো চাওক বেবি পিংকত আছে বৃষ্টি এনেকুৱা মানুহক ব্লক কৰিলো ৰঞ্জন বা ব্লক কৰিলো ক'ৰবাত যে আজিকালি মানুহবোৰ আহিছে আৰু অসমত থাকি অসমৰে আকৌ এইবোৰ অসমীয়াৰ নামত কলংক এইটো আহিব পিংকত আহিব পিংকটো দেখাইছিলো নেকি বাৰু এযোৰ এনেই খুলি লৈছো পিংকটো দেখাইছিলো পিংকত 2 পিচ পাব প্ৰাইচ থাকিব 850 অনলি ব্লক কৰিলো বৰখা ব্লক কৰিলো এইবোৰ ব্লকে এইবোৰ কাটিয়ে বনোৱা কাটি পেলাই যাবলৈ ভাল পাবা শাৰী নিচিনা লাগিছে এই বেছি নাই বাৰু অকল এইকেইটাহে একদম হয় তাৰপিছত এটা দেখাম একদম প্ৰিমিয়াম কোৱালিটিৰ হাই বা আজি ফাৰ্ষ্ট এণ্ড তোমাৰ লাইভ চাইছো জয়শ্ৰী হাজৰিকা ৱেলকাম টু বৃষ্টিছ অনলাইন বুটিক ভাল হ'লে মাইকী মাজত নোসোমায় হয় পাই ক'ৰ পৰা মানুহ আহে পাই নাজানো আৰু এইটো চাওক খুবেই ধুনীয়া এটা যোৰা স্লেব কটনত খুবেই ধুনীয়া এটা যোৰা এইটো আহিব হোৱাইট বুটাত আৰু ইয়াৰ চাইড পটিকেইটা ৰীণা বা এইবোৰ সোমাবলৈ মানে এনেকুৱা হয় মানে আহি পেলাই মানে কমেণ্ট কৰি থাকিব পাৰে এনেকুৱা ময়ো চাইছোঁ বাৰু বস্তুটো যে কমেণ্ট কৰিব নোৱাৰে কোনোবা মানে বাহিৰৰ মানুহ আহি নোৱাৰে নেকি তেনেকুৱা কৰিব পাৰি নেকি কিন্তু পৰা নাই মই নহ'লেতো কেতিয়াবাই কৰিলোঁ হয় এইটো চাওক খুবেই ধুনীয়া হয় এইটো কালাৰটো আহিব পিংক কালাৰ টাইপত আহিব অকণমান মানে জাষ্ট আপোনালোকে যিটো শ্ব' হৈছে হা লাইভত যোনটো শ্ব' হৈছে ছেম একজেক্ট সেইটো কালাৰেই হয় আৰু ইয়াৰ প্ৰাইচটো থাকিব আজিৰ কাৰণে অফাৰ মূল্য এইযোৰ আপোনালোকৰ মনত আছে চাগে এই কাপোৰযোৰ আপোনালোকক মই এনেকুৱা ধৰণৰ কাপোৰ আপোনালোকক মই বিকিছিলোঁ 1400 টকাত কিন্তু আজি জাষ্ট অনলি অফাৰ মূল্য দিয়া হ'ব এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 1280 টকা 1280 ৰুপিজত ল'ব পাৰিব আৰু ইয়াৰে কোৱালিটিটো একদম 100% গেৰাণ্টি কোৱালিটি খুবেই ধুনীয়া আৰু বিশেষ কৰি কাপোৰযোৰ ডুৱেল টোন আছে দুটা কালাৰত আছে কি কাপোৰ হয়নো মোৰ অহা দেৰি হ'ল পলিবা এইবোৰ বাদ দিছোঁ নাই নাৰ্ভাছ হোৱা নাই কিন্তু খং উঠে মানে ব্লক কৰিলোঁ ছবিটা পা এইটো চাওক মেখেলাখন চাই লওক আপোনালোকে যথেষ্ট আহল বহল আৰু কাপোৰযোৰ বিশেষ কৰি ব্লাউজ পিচটো এবাৰ চাই লওক ব্লাউজৰ হেণ্ডৰ কাৰণে যথেষ্ট বহলকৈ এনেকৈ পতি এটা দিয়া হৈছে হেণ্ডত থাকিব এইটো প্ৰাইচ থাকিব অনলি 1280 টকা ভাল লাগিলে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব এইটো আহিব ইয়াৰে এইখন আহিব মৌচুমীয়ে বুজিব ৰ'বা এইটো প্ৰাইচ থাকিব ইয়াৰ অনলি 1280 টকা 1280 ইয়াৰ প্ৰাইচ আহিব ভাল লাগিলে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব এইটো চাবা 1280 টকা বা এইবিলাক মানুহ ভাল নহয় হয় তাৰপিছত হোৱাইটত কোনোবাই বিচাৰিছিলে হোৱাইটত যদি বিচাৰিছিলে যে কোন আছিলে বাৰু তেওঁ মাৰ কাৰণে বিচাৰিছিলে সীমা এইযোৰ ল'ম মই ল'ম এইযোৰ লৈ ল'ম দিবা দেই মঞ্জু বাইদেউ হয় নিশ্চয় আপুনি হোৱাটছএপ কৰিব মাৰ কাৰণে এইযোৰ ল'ব পাৰা সীমা এইযোৰ খুব ধুনীয়া হয় পাৰ্পল এইযোৰ আহিব লেভেণ্ডাৰ কালাৰ লেভেণ্ডাৰত হোৱাইটত আছে চোৱা খুবেই ধুনীয়া হয় কাপোৰযোৰ খুবেই ধুনীয়া হয় প্ৰিমিয়াম কোৱালিটিত থাকিব আৰু এনেকৈ আচলত মাৰ মানে মোৰ মতে মাৰ কাৰণে বেষ্ট হ'ব আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব অনলি 1280 টকাতে আৰু ইয়াৰে এইটো খুব ধুনীয়া হয় কোৱালিটি বিশেষ কৰি বহুত ধুনীয়া হয় গেৰো ডিজাইন আহিব নেকি প্ৰতীক্ষা একদম গেৰো ডিজাইনৰ বহুত পাই যাবা নেক্সট লাইফত বহুত পাই যাবা এইযোৰ বা পাছফালে থকা গ্ৰীণ কালাৰযোৰ দেখাবলৈ চেষ্টা কৰিম তুমি লগত থাকাইতো হোৱাইটত আহিব খুবেই ধুনীয়া এটা যোৰা হয় প্ৰাইচ থাকিব অনলি 1280 1280 টকা আৰু বস্তুটো যেতিয়া আপোনালোকক মই প্ৰত্যেকটো বস্তু এটা কথা কিন্তু কৈ দিওঁ স্লেব কটনত বিভিন্ন ধৰণৰ কোৱালিটিৰ কাপোৰ আছে গতিকে প্ৰতিটো বস্তুৰ যেতিয়া মই দামটো বঢ়াই দিওঁ আপোনালোকে যেতিয়া 850ৰ বস্তুটোৰ লগত প্ৰত্যেকটো বস্তু কোৱালিটি ৱাইজ থাকে আৰু 850টোৱে বহুত ধুনীয়া কোৱালিটি হয় গতিকে চিন্তা কৰক এইটো 1250 টকাটো কিমান ধুনীয়া হ'ব কোৱালিটি আপোনালোকে বহুত ভাল পাব মাৰ কাৰণে পাৰফেক্ট হ'ব কোনোবা এগৰাকীয়ে মাৰ কাৰণে বিচাৰিছিলে এইটো লেভেণ্ডাৰ কালাৰ এইটো আহিব ব্লাউজৰ পিচটো গতিকে ইয়াৰ প্ৰাইচ আহিব অনলি 1280 1280 টকাতে আপোনালোকে ল'ব পাৰিব খুবেই ধুনীয়া এটা যোৰা আৰু বিশেষ কৰি গৰম দিনৰ কাৰণে একদম পাৰফেক্ট যোৰা প্ৰাইচ থাকিব মাত্ৰ 1280 আৰু ইয়াৰ মেটেৰিয়েলটো হৈছে স্লেব কটনৰ যোৰা স্লেব কটন হ'ব ইয়াৰ মেটেৰিয়েলটো আহিব স্লেব কটন তোমাৰ ঘৰটো ক'ত মালা বাইদেৱে সুধিছে মোৰ ঘৰ আপোনাৰ দেৰগাঁৱত হয় এইটো ডিব্ৰুগড়ৰ পৰা চাইছোঁ আদিত্য হস্পিটেলত ছোৱালী এডমিট আছে জ্যোতিস্মিতা ভাল পোৱা নাই ন 500-600 টকাৰ দেখাব 500-600 টকাৰ বৰ্তমান এভেইলেবল নাই তাৰপিছত এইটো এটা এইযোৰৰে এইটো আহিব বেবী পিংকতো পাব আপোনালোকে এইটো যোনটো জাষ্ট মই দেখাইছোঁ এইটোত আপোনালোকে বেবী পিংকত পাব প্ৰাইচ থাকিব অনলি 1280
1280 টকাতে ল'ব পাৰিব খুবেই ধুনীয়া এটা জোৰা এটো একদম ষ্টক ক্লিয়াৰেন্স অফাৰত দিয়া হৈছে আৰু আপোনালোকে এটুটকে কম দামত আপোনালোকে কোনো কাৰণতে আপোনালোকে নাপাব খুব ধুনীয়া বস্তুৰ মেটেৰিয়েলটো বিশেষ কৰি ধুনীয়া ডিজাইনটো চাওক ডিজাইনটো সেম থাকিলেও কিন্তু প্ৰত্যেকটো বস্তুৰ মেটেৰিয়েল ওয়াইজ দাম থাকে সো আপোনালোকে চাই লওক এটো হোৱাইটত যদি কোনোবাই বিচাৰে মানে এটো কমপ্লিট হোৱাইটত এনেকে সৰু সৰুকৈ বুটা থাকিব আজি ফাৰ্স্ট চাইছো ভাল লাগিছে কম দামৰ কটন জোৰা নাই আনিব চেষ্টা কৰিম সকলোৱে যেহেতু কৈ থাকে সো আনিব ট্ৰাই কৰিম এটো সৰু সৰুকৈ বুটা থাকিব পিংকত প্ৰাইস থাকিব অনলি 1280 1280 টকাতে ল'ব পাৰিব খুবেই ধুনীয়া এটা জোৰা এখন আহিব মেখেলা সুমি বাইদেউ আপোনাক ওয়েলকাম জনাইছো ব্ৰিজটিছ অনলাইন বুটিকলৈ এখন মেখেলা একে সেম আপোনাৰ এটো চাওক সেম ব্লাউজ পিছত এনেকে ডাঙৰকৈ পটি এটা থাকিব প্ৰাইস থাকিব অনলি 1280 টকা 1280 আর প্রাইস আহিব খুব ধুনিয়া হয় মেটেরিয়ালটো বিশেষ কৰি বহুত ধুনিয়া একদম প্রিমিয়াম কোয়ালিটিৰ হ'ব জোৰাটো আহিব প্রিমিয়াম কোয়ালিটিটো কিন্তু হোৱাইটত সৰু সৰুকৈ পিংকত বুটা আছে খুব ধুনিয়া জোৰা যদি কোনোবা হোৱাইটত কাপোৰ বিচাৰি আছে ল'ব পাৰে বা শেয়াৰ কৰিলো দে থ্যাংক ইউ কবিতা শেয়াৰ কৰি স্ক্ৰিনশ্বটখিনি দিব নাপাহৰিব শেয়াৰিংৰ ওপৰত আজি যোনে আটাইতকৈ বেছি শেয়াৰ কৰিব তেওঁক এযোৰ মেখেলা চাদৰ দিয়া হ'ব মোৰ ঘৰো দেৰগাঁওতে ববিশইকীয়া বাইদেউ দেৰগাঁও কোন জেগা বাৰু চাই দিবা আকৌ তাৰপিছত এইটো এটা চাওক এইটো এটা জোৰা আগতে এটা জোৰা দেখাই গৈছো সেম এইটো আহিব মেৰুন কালাৰত খুব ধুনিয়া প্ৰাইস থাকিব ইয়াৰ 1280 খুবেই ধুনিয়া হয় প্ৰাইস থাকিব 1280 আৰু এনেকে সৰু সৰুকৈ এনেকে ব্লু কালাৰ আৰু এটো থাকিব বুটা থাকিব আৰু ইয়াৰে সাইড পটি কেটা আহিব নেভি ব্লু কালাৰ এনেকে সাইড পটি কেটা থাকিব খুবেই ধুনিয়া প্ৰাইস থাকিব অনলি 1280 টকা 1280 প্ৰত্যেকটো বস্তু মই তাতকে কম ৰেঞ্জৰো দেখাম আপোনালোক লগত থাকক গামোচা থকা সেলফৰ তলত থকাখিনি সিঙ্গল চাদৰ নেকি হয় মই চাদৰ দেখাম বাৰু আপোনালোকক মেখেলাও আনিছো মেখেলাও দেখাম এটো প্ৰাইস থাকিব অনলি ইয়াৰে 1280 ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব মেখেলাও মই দেখাম হাই বা ভাল লাগিছে কাপোৰবোৰ থ্যাংক ইউ ট্ৰেভাস স্ল্যাব কটন মেটেৰিয়েল আৰু ইয়াৰ বিশেষ কৰি আপোনালোকে ব্লাউজৰ পিসটো চাই লওক দেৰগাঁৱৰ আপোনাৰ এফসিআৰ অপোজিটত এটো চাও ব্লাউজৰ পিসটো বহুত ধুনিয়া হয় হাৰ্ট শেপত থাকিব সৰু সৰুকৈ হাৰ্ট শেপত আছে খুবেই ধুনিয়া প্ৰাইস থাকিব অনলি 1280 টকা টসৰ জোৰা দেখাবচোন টসৰ তিলুমণি বাইদেউ আপুনি তিলুতমা বাইদেউ আপুনি WhatsApp কৰিব মৌজাদাৰ আলিত কোনকে মৌজাদাৰ কাশ্মীৰী বাইদেউ মোৰ দোকান আপোনাৰ দেৰগাঁৱত তাৰপিছতে এইটো এটা চাওক মই স্পেশালি অনলাইন কৰো তাৰপিছত এইটো আহিব সি গ্ৰীনত এটা চাওক খুবেই ধুনিয়া এটা জোৰা খুবেই ধুনিয়া হয় জোৰাটো আপোনালোকে জাস্ট এবাৰ চাই লওক এটো খুব ধুনিয়া জোৰা ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব আৰু এটো আহিব সি গ্ৰীনত স্ল্যাব কটনৰ খুবেই ধুনিয়া জোৰা প্ৰাইস থাকিব আজিৰ কাৰণে মাত্ৰ 900 টকা 900ত ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব 900ত ল'ব পাৰিব এটো আহিব সি গ্ৰীনত খুব ধুনিয়া এটা জোৰা প্ৰাইস থাকিব অনলি 900 আৰু এনেকে সৰু সৰুকৈ ব্লাউজৰ বুটা থাকিব আজি প্ৰথম চাইছো ভাল লাগিছে থ্যাংক ইউ প্ৰতিভা বাইদেউ ওয়েলকাম জনাইছো ব্ৰিষ্টিছ অনলাইন বুটিকলৈ সকলোকে ওয়েলকাম জনাইছো এটো আহিব সি গ্ৰীনৰ জোৰা খুব ধুনিয়া হয় প্ৰাইস থাকিব কিন্তু অনলি 900 টকা 900তে ল'ব পাৰিব আজি সকলোখিনি ষ্টক ক্লিয়াৰেন্স অফাৰ দি আছো গতিকে আপোনালোকে ল'ব পাৰিব ষ্টক ক্লিয়াৰেন্স অফাৰ দিছো খুব ধুনিয়া প্ৰাইস থাকিব অনলি 900 টকা 900 পাৰ্পল কাপোৰজোৰ দেখাবচোন পাৰ্পল কাপোৰজোৰ বাৰু দেখাম আপোনালোক লগত থাকক প্ৰথমতে আজি অফাৰৰ কাপোৰখিনি মই দেখাই লৈছো অফাৰৰ কাপোৰখিনি দেখাই পেলাইহে মই দেখাম তাৰ পিছত এটা জোৰা দেখাম এটো আহিব পিচ কালাৰত আজিৰ কাৰণে অফাৰ মূল্য এটো আপোনালোকে যোৱাবাৰ লাইভটো মই দেখাইছিলো যোৱাবাৰ লাইভত আপোনালোকে নিজেও চাইছে যে 900 টকা দি আছিল কিন্তু আজিৰ কাৰণে কিন্তু অফাৰ মূল্যত অনলি এই জোৰাটো ল'ব পাৰিব না এটো আপোনালোকে ল'ব পাৰিব আজিৰ কাৰণে এই অফাৰ মূল্যত ল'ব পাৰিব 800 টকাত 800ত ল'ব পাৰিব খুব ধুনিয়া এটা জোৰা চাওক 800 কিন্তু অফাৰ প্ৰাইস থাকিব চাওক অফাৰ বুলি ক'লে সদায় কাৰণে কিন্তু নাথাকে অফাৰ থাকিব আজি আৰু কাইলে দুদিন সময় দিছো আপোনালোকে কাইলে মানে কাইলেলৈকে আপোনালোকে বুকিং কৰিব পাৰিব ঠিক আছে আৰু বুকিংখিনি যেহেতু ইনস্ট্যান্ট হ'ব গতিকে পটাপট বুকিং কৰিব কাৰণ অফাৰ দিয়া এজোৰ চাওক যেহেতু 900 টকা কৰি বিক্ৰী কৰি থকা হৈছিল আজিৰ কাৰণে অফাৰ মূল্য দিয়া হৈছে আজি আৰু কাইলে কাৰণে অফাৰ মূল্য দিয়া হৈছে মাত্ৰ 800 টকাত ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব এটো আহিব পিচ কালাৰ খুবেই ধুনিয়া এটা জোৰা
এটো আহিব পিচ কালাৰত প্ৰাইস থাকিব অনলি 800 অফাৰ প্ৰাইস 800 অফাৰ প্ৰাইস ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব 800 অফাৰ প্ৰাইস 800 অফাৰ প্ৰাইস মিক্স পাত নহব ৰিনাবা তাৰপিছত এটোৰে আপোনালোকে এটো ল'ব পাৰে এটো বয়সস্থ লোকৰ কাৰণে ল'ব পাৰে এটো আপোনালোকে ল'ব পাৰে মাত্ৰ 800 টকা 800 টকাতে স্লেপ কটনৰ জোৰা পাই আছে আপোনালোকে আৰু ইয়াৰ কোৱালিটি বহুত সফট হয় মেটেৰিয়েলটো বহুত সফট হয় কোমল হয় বিশেষ কৰি গৰম দিনৰ কাৰণে একদম পাৰফেক্ট হয় পিন্ধিবলৈ আৰাম পাব এজোৰ আহিব চাওক অফ হোৱাইটতো নাযায় একচুৱেলি লাইট যোনটো মুগা কালাৰ হ'ব মুগাৰ লাইট কালাৰটো খুবেই ধুনীয়া চাওক আসলত এনেকে থাকিব আৰু মাজত এনেকে ডাঙৰ ডাঙৰকৈ এটো বুটা থাকিব গোলাঘাটত পাই যাব কিন্তু ইনষ্টেন্ট বুকিং হৈ আছে গোলাঘাটত পাই যাব প্ৰত্যেকটো জেগাতে পাব অসম ভাৰতবৰ্ষৰ প্ৰত্যেকটো জেগাতে পাব প্ৰাইস আহিব ইয়াৰে অনলি ইয়াৰ মূল্যটো আহিব অনলি 800 অফাৰ মূল্য আজি আৰু কাইলৈৰ কাৰণেহে কিন্তু এটো প্ৰাইজত পাব হা তাৰ পিছত কিন্তু এটো প্ৰাইজত নাপায় গটিকে সকলোৱে জানে এটো কথা অফাৰ মূল্য থাকিব মাত্ৰ দুদিনৰ কাৰণে প্ৰাইস থাকিব এজোৰ 800 টকা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব যেহেতু বিহুৰ আহি আছে আপোনালোকে পটাপট বুকিং কৰিব পাৰিব ৰিহা জোৰা পাম নেকি মিক্স টছৰ ৰিহা জোৰা পাব তাৰপিছত পিচ কালাৰত এটো এটা আছে থৈ দিওঁ তাৰ পিছত দেখাম পিচ কালাৰত আৰু এটা কাপোৰ আৰু এজোৰ দেখাও পিচ কালাৰত এটো আহিব প্ৰাইস আহিব 900 টকা 900 ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব এটো আহিব 900 ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব এটো খুবেই ধুনীয়া এটা জোৰা 900 এৰ প্ৰাইস আহিব ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব এটো আহিব স্লেপ কটনৰ জোৰা একদম সৰু সৰুকৈ বুটা আছে আৰু বস্তুটো বিশেষ কৰি পাৰ্টি ওয়্যাৰত যাব সো আপোনালোকে ল'ব পাৰে আৰু একদম কমফৰ্টেবল হয় বাটাৰি সফট হয় একদম কোমল হয় কাপোৰটো আৰু ব্লাউজ পিসটো এনেকে সৰু সৰু কৰি বুটা থাকিব প্ৰাইস থাকিব অনলি মই প্ৰথম দেখুৱা জোৰ পিন্ধা স্ক্ৰিনশ্বট ল'ব নোৱাৰিলো চাই থাকোতে আকৌ দেখাবচোন পপি বাইদেউ কোনজোৰ বা আছিল এতিয়া প্ৰথম দেখুৱা জোৰ সি গ্ৰীন জোৰ ন এটো প্ৰাইস থাকিব অনলি 900 ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব এটো আহিব 900 रुपीस একদম ইনষ্টেন্ট বুকিং ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব প্ৰাইস থাকিব মাত্ৰ 900 টকা বাইদেউ আজি ফাৰ্স্ট আইছো ভাল লাগিছে ল'ব বিচাৰিলে কেনেকৈ ল'ব পাৰিম হয় আপুনি ল'ব বিচাৰিলে যোনটো বস্তু আপোনাৰ ভাল লাগে মানে যোনটো কাপোৰ আপোনাৰ ভাল লাগিব তাৰ এটা স্ক্ৰিনশ্বট ল'ব স্ক্ৰিনশ্বট অফাৰত দিয়া কাপোৰ জোৰা পামনে কোনজোৰ ৰেজিনা বাইদেউ যিখিনি কাপোৰ অফাৰত দি আছো সেইখিনি আজি আৰু কাইলৈৰ ভিতৰত বুকিং কৰিব লাগিব সো হেতুৱে ৰেড কালাৰ আছে ৰেড কালাৰ এটা জোৰা আছিলে নহয় ৰেড কালাৰ জোৰা আছিলে যে নহয় আছিলে এনাজত মই এতিয়া মাৰি থাকোতে এতিয়া মই সাইলেন্ট কৰি দিম ধুনীয়া লাগিছে কাপোৰবোৰ তাৰপিছত ৰেডত মই চাই দিম ৰবা ৰেড কালাৰটো আছিলে ৰেডত আছে এইজোৰ ৰেডত আছে এইজোৰ মই দেখাই আছো স্লেপ কটনত ৰেডত আছে এইজোৰ আকৌ এটো ৰেডত পাই যাব এটো আহিব ইয়াৰে প্ৰাইস থাকিব কিন্তু কৈছোৱে 7 এজোৰ চাও ৰেড কালাৰ খুবেই ধুনীয়া এটা জোৰা এই কাপোৰজোৰ আপোনালোকে যিহেতু লৈ আছিলে 850 টকাত লৈ আছিলে 850 নে 900ত আপোনালোকে লৈ আছিলে কিন্তু আজিৰ কাৰণে অফাৰ মূল্য অনলি 790 মাত্ৰ 790 টকাতে আপোনালোকে ল'ব পাৰিব খুব ধুনীয়া এটো আহিব ৰেড কালাৰ ৰেডত গ্ৰীন এন্ড হোৱাইট বুটা আছে খুব ধুনীয়া হয় আৰু এখন আহিব মেখেলা খুব ধুনীয়া হয় মাজত এটো চাওক আৰু মেখেলাবোৰ যথেষ্ট আহল বহল থাকিব প্ৰাইস থাকিব ইয়াৰ অনলি 790 ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব পটাপট স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব অনলি 790 ৰেড কালাৰ কিন্তু অনলি ওয়ান পিস এভেইলেবল আছে এই সি গ্ৰীন জোৰ দিয়াছোন আগৰাকে স্ক্ৰিনশ্বট অকল মেখেলা হেখন দিলে এইটো এটো আপোনালোকে লম বুলি কৈছিলে স্ক্ৰিনশ্বটটো পপি বাইদেউ লৈ লওক স্ক্ৰিনশ্বটটো পপি বাইদেউ লৈ লওক এটো স্ক্ৰিনশ্বটটো লৈ লওক এজোৰ প্ৰাইস থাকিব আজি মোৰ অফাৰখিনি দেখাই লওঁ তাৰ পিছত বাকি দেখাম হা এটো
আজি দেৰি হল দে বা অহা কোনো কথা নাই পিংকি এটো ইয়াৰ প্ৰাইস থাকিব 790 ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব মাত্ৰ 790 টকাতে আপোনালোকে এযোৰ খুব ধুনীয়া স্লেপ কটনৰ জোৰা পাই আছে খুবেই ধুনীয়া হয় প্ৰাইস থাকিব মাত্ৰ 790 তাৰ পিছত এযোৰ দেখাম ইয়াতে আহিব গ্ৰে কালাৰত যদি গ্ৰে কালাৰ কোনোবাই ভাল পায় 790 টকা 790 এবোৰ চাওক ব্লাউজ পিচবোৰ মই খুলি নেদেখাও ব্লাউজ পিচবোৰ এনেকৈ সৰু সৰুকৈ বুটা থাকিব প্ৰত্যেকটোতে বুটা থাকিব মিক্স টচৰ গুণগুণ বাইদেউ আপুনি WhatsApp কৰি দিব মিক্স টচৰ ৰিহাজৰ কাৰণে আজি একচুয়ালি এখিনি দেখাই লওঁ যদি টাইম পাওঁ মই নিশ্চয় দেখাই দিম আপোনালোক থাকক এটো চাওক গ্ৰে কালাৰ প্ৰাইস থাকিব 790 অনলি 790 ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব এটো আহিব 790 ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব এটো আহিব গ্ৰে কালাৰ প্ৰাইস থাকিব মাত্ৰ 790 এটো 790 ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব সৰু সৰুকৈ বুটা থাকিব এটো আহিব লাইট গ্ৰে কালাৰ প্ৰাইস থাকিব অনলি 790 কাপোৰবোৰ ভাল লাগিছে থ্যাংক ইউ সিঙ্গল ৰিহা আছে তাৰ পিছত এটো এটা চাওক খুব ধুনীয়া হয় জোৰা এই কাপোৰবোৰ আগতে মুখনি পাছত এক্সট্ৰা চাদৰ মেলি দেখাম মই এক্সট্ৰা চাদৰ মেলি দেখাম আপোনালোকক এটা কথা কওঁ এনেকুৱা ধৰণৰ বুটাৰ যোনখিনি জোৰা এইখিনি আপোনালোকে ল'ব পাৰিব 800 বুলি কলো নাই বাৰু কলো ন এনেকুৱা ধৰণৰ ইয়াৰ প্ৰাইসটো কাইন্ডলি ভুল হৈছে হা আপোনালোকে চাই ল'ব এটোৰ প্ৰাইসটো আহিব আপোনালোকৰ এই কাপোৰটোৰ প্ৰাইসটো আহিব 790 হা 790 স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব 790 তে ল'ব পাৰিব এজোৰো আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব ইয়াৰ লগৰ যোনকিটা কালাৰ আছিল 790 ইয়াৰ লগত কেটামান ইয়েলো দেখালো নহয় ইয়েলো দেখালো তাৰ পিছতে আৰু কিবা মুগা কালাৰ দেখাইছিলো গুটেইখিনি প্ৰাইস আহিব 790 টকা ঠিক আছে 790 ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব 790 ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব 790 ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব সি গ্ৰীনত থাকিব খুব ধুনীয়া জোৰা প্ৰাইস থাকিব বিছনাত চাৰিলিত পাই যাব 790 টকাতে ল'ব পাৰিব 790 টকাতে এই জোৰাটো আপোনালোকে ল'ব পাৰিব আমাৰ পৰা 790 ইয়াৰ প্ৰাইস আহিব আৰু এটো এনেকুৱা ধৰণৰ যিখিনি জোৰা দেখাইছিলো গুটেইখিনি প্ৰাইসটো আহিব 790 হা মোৰ প্ৰাইসটো কোৱা ভুল হল 790 টকাতে গুটেইখিনি আপোনালোকে ল'ব পাৰিব 790 টকা এনেকুৱা ডিজাইনৰ খিনি ঠিক আছে এটো আহিব পিচ কালাৰ আৰু এটো প্যাৰট গ্ৰীন এটো এনেকুৱা ধৰণৰ জোৰাবোৰ 790 790 টকাতে ল'ব পাৰিব খুবেই ধুনীয়া এটা জোৰা স্লেপ কটনৰ 790 ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব 790 ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব 790 টকা আজি বিশেষ কৰি ক্যাশ অন ডেলিভাৰী পাই যাব প্ৰণৱ শইকীয়া ডাঙৰীয়া WhatsApp কৰিব কিন্তু তাৰ আগতে যেহেতু বুকিং খিনি ইনস্ট্যান্ট হৈ আছে সো জুনে আগতে পেমেন্ট কৰে তেওঁৰ বুকিংটো আগত লোৱা হ'ব কাৰণ আজি যিখিনি মই দেখাইছো সকলোখিনি ষ্টক ক্লিয়াৰেন্স অফাৰ আছে এনেকুৱা ধৰণৰ গুটেই কাপোৰজোৰ প্ৰাইসটো কিন্তু 790 আহিব আপোনালোকে ভালকে চাই ল'ব খালি মেবি প্ৰাইসটো কোৱা ভুল হৈছিল 790 790 টকা 790 টকাতে ল'ব পাৰিব 790 টকাতে ল'ব পাৰিব এটো আহিব হোৱাইট কালাৰ ও বা মোক গামোচা লাগিছিলে পাৰিলে দেখাবচোন কবিতা গামোচা ঠিক আছে বাৰু গামোচা মই তোমাক ফটো দি দিম এজোৰ হোৱাইটত আহিব সব খুব ধুনীয়া জোৰা এটো এজোৰ আহিব হোৱাইটত খুব ধুনীয়া জোৰা 790 790 টকাতে ল'ব পাৰিব খুবেই ধুনীয়া এটা জোৰা আসল এনেকে সাইড পটি কেটা হ'ব এইগিটা সাইড পটি কেটা থাকিব এইগিটা আৰু আসলটো মই দেখাই দিছো এজোৰ হোৱাইটত আছে হোৱাইটত দু পিস अवेलेबल আছে 790 টকা খুব ধুনীয়া জোৰা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব 790 এটো আহিব হোৱাইটত প্যাৰট গ্ৰীন আৰু এনেকে নেভি ব্লু কালাৰ বুটা দিয়া হৈছে 790 টকাতে ল'ব পাৰিব হোৱাইট কালাৰ জোৰা আসলটো থাকিব এটো খুবেই ধুনীয়া এটা জোৰা মাত্ৰ 790 টকাত আপোনালোকে ল'ব পাৰিব আজি আৰু কাইলৈৰ অফাৰ প্ৰাইস আপোনালোকে ল'ব পাৰিব 790 টকা ইয়াৰে সাইড পটি কেটা একেটা ইয়াৰে সাইড পটি কেটা এইগিটা মেখেলাখন আহিব এখন আৰু ব্লাউজ পিছত সৰু সৰুকৈ বুটা থাকিব এইগিটা হ'ব ইয়াৰে সাইড পটি এটো প্ৰাইস থাকিব অনলি 790 ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব
790 আপোনালোকৰ প্ৰাইজৰ কিবা কনফিউজন যদি লাগে কাইন্ডলি মোক সুধি ল'ব হা কাৰণ আজি অফাৰতে যিহেতু দিছো সো টেনচন ল'ব নালাগে আপোনালোকে প্ৰাইজৰ কিবা ইস্যু থাকিলে মোক সুধি ল'লে হ'ল কিছুমানৰ প্ৰাইজটো কোৱা ভুল হ'ল যোনখিনি এনেকুৱা ধৰণৰ গোটাখিনি মানে ধৰক মই ডিজাইন এটো এটা দিম মই দেখাই দিছো কোনগিটা 790 দেই যোনগিটা এনেকুৱা আছে হা এনেকুৱা ধৰণৰ যোনখিনি কালেকশন গোটেইখিনি প্ৰাইসটো 790 হ'ব আৰু এনেকুৱা ধৰণৰ এই দুটা ডিজাইনৰ যিমানখিনি মই কালেকশন দেখালো তাৰ গোটেই অফাৰ প্ৰাইসটো আজি 790 হ'ব ঠিক আছে সো আপোনালোকে কাইন্ডলি বস্তুটো ধৰি চাই ল'ব যদি কেনেবাকে বুজি নাপায় মোক সুধি ল'লে হ'ল কিবা প্ৰাইজৰ ইস্যু থাকিলে হেই ক'ব এটো সব ডিজাইনটো চাই লওক এটো ডিজাইনৰ যিমানখিনি কাপোৰ দেখালো সব 790 আৰু এটো ডিজাইনৰ যিমানখিনি কাপোৰ দেখালো সব 790 আহিব 790 টকাত আহিব এটো কিন্তু 800 টকাত আহিব এনেকুৱা ধৰণৰ যোনটো দেখাইছিলো এটো কিন্তু 800 টকাত আহিব এটো মোৰ প্ৰাইস 800 হ'ব সো এখিনি গুটেইখিনি অফাৰ প্ৰাইজত দি থকা হৈছে যোনখিনি মই অফাৰ প্ৰাইজত দি আছো সব আজি আপোনালোকে আগৰ ভিডিও চাই ল'ব পাৰে আগৰ ভিডিও দিয়াতকে যথেষ্ট কম দামত দিয়া হৈছে তাৰ পিছত এটো এটা আহিব খুব ধুনিয়া জোৰা চাও এটো ল'ব পাৰিব 790 টকা ঠিক আছে ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব এটো আপোনালোকে 790 रुपीजতে ল'ব পাৰিব এটো ডুৱেল কালাৰত আহিব পেৰট গ্ৰীন আৰু মেহেন্দি গ্ৰীন কম্বিনেশনত আছে খুব ধুনিয়া হয় আসলটো এনেকা থাকিব প্ৰাইস থাকিব অনলি 790 ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব এটো খুব ধুনিয়া জোৰা প্ৰাইস থাকিব অনলি 790 ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব আৰু ইয়াৰ যে যিখিনি বুকিং আছে হেখিনি ইনস্ট্যান্ট বুকিং থাকিব সো এটো পেৰট গ্ৰীনৰ লগত জাস্ট গোল্ডেন কালাৰ এটা টাচ আছে খুব ধুনিয়া হয় প্ৰাইস থাকিব অনলি 790 অফাৰ প্ৰাইস 790 অফাৰ প্ৰাইস ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব ষ্টক ক্লিয়াৰেন্স অফাৰ এটো থাকিব আপোনাৰ আজি আৰু কাইলৈৰ কাৰণে থাকিব আজি আৰু কাইলে কাৰণে থাকিব এটো এটা গ্ৰে কালাৰ দেখাম প্ৰাইস আহিব 790 ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব হাই অঞ্জুমণি বাইদেউ ডাৰ্ক ব্লু কালাৰত আছে নেকি আছে নেভি ব্লু কালাৰত আছে মই দেখাম ৰবা নেভি ব্লু কালাৰত আজি থাকিব লাগে নেভি ব্লু কালাৰত আছে এজোৰ আহিব গ্ৰে কালাৰ মই দেখাম বাৰু নেভি ব্লু কালাৰ জোৰ এটো সব এটো এবাৰ চাই লওক এটো আহিব ব্লাউজৰ পিসটো পিংক এন্ড ব্লু কালাৰ বুজি পোৱা নাই কি হৈছে এটো কি হৈছে মানে ধৰিব পৰা নাই এটো মোয়ে মুভ হৈ যায় এটো সব ব্লাউজ পিস গ্ৰে কালাৰত আছে প্ৰাইস থাকিব মাত্ৰ 790 টকা ঠিক আছে এটো এনেকুৱা ধৰণৰ ডিজাইন খিনি 790 আছিল ঠিক আছে ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব 790 এটো আহিব গ্ৰেড পিংক এন্ড ব্লু কম্বিনেশন প্ৰাইস থাকিব 790 ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব কি এনেকুৱা কিছু এনেকুৱা নকটাব নে কি ঠাই থৈ দিয়া যেনেকৈ সুবিধা পোৱা নেকে খালি ভাজটো নিমিলিলে হ'ল প্ৰাইস থাকিব অনলি 790 ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব এসা মেখেলাখন আহিব এখন এটো আহিব গ্ৰেড পিংক এন্ড ব্লু কম্বিনেশন প্ৰাইস থাকিব 790 টকা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব এটো খুব ধুনিয়া হয় প্ৰাইস থাকিব অনলি 790 এটো কোন হাতে কাটি লব এটো প্ৰাইস থাকিব 790 টকা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব 790 টকাতে ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব একদম কম ৰেঞ্জত দিছো সাকে মেবি স্ল্যাব কটনৰ জোৰা এনেকে কমত কোনেও দিয়া নাই এটো আহিব পিচ কালাৰ অৰেঞ্জ ইজ পিচ কালাৰ দীঘল বহল ঠিক আছে নে হয় দীপামণি বাইদেউ একদম টেনচন নলব আৰামসে দীঘল আৰু বহলটো নৰমাল বহলটো যথেষ্ট বহল মেখেলা সাকে মেবি 40 সাইজ আছে 38 40 সাইজ থাকে আৰু দীঘলটো নৰমালি দেখোন দীঘল হকতাবন মানুহে লৈয়ে থাকে সো আপোনাৰ কিবা ইস্যু থাকিলে মোক WhatsApp কৰিব মই চেক কৰি দিম ঠিক আছে বা বুয়া ৰেড কালাৰ জোৰা হ'ব নেকি চাব লাগিব এটো আহিব পিচ কালাৰ 790 ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব এটো আহিব অৰেঞ্জ ইজ পিচ কালাৰটো হা যোনটো অৰেঞ্জ আৰু পিচ কালাৰ মিক্স থাকে এটো কালাৰটো আপোনালোকে জাস্ট এটো প্ৰাইস থাকিব অনলি 790 790 টকাতে ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব এটো 790 ব্ল্যাক এজোৰ আছে পাছফালে দেখাবনে অক্লিমা বাইদেউ আপুনি অকমান থাকক লাইন মই দেখাই দিম তাছে এটো এটা সব পেৰট গ্ৰীনত খুব ধুনিয়া এটা জোৰা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব প্ৰাইস থাকিব এটো আহিব পেৰট গ্ৰীনত
পেৰট গ্ৰীণত খুবেই ধুনীয়া এটা জোৰা এটো চাওক পেৰট গ্ৰীণ কালাৰত আছে খুব ধুনীয়া এটা জোৰা প্ৰাইস থাকিব ইয়াৰ কিন্তু 900 ঠিক আছে ইয়াৰে কিন্তু সাইড পটি লগাই থোৱা আছে মেখেলা আনস্টিচ মেখেলা আৰু ব্লাউজ পিস আনস্টিচ অনলি সাইড পটি কিটা লগাই থোৱা আছে ঠিক আছে এটো এখন আহিব মেখেলা এটো 900 rupees লব পাৰিব খুব ধুনীয়া জোৰা হয় আৰু ব্লাউজৰ পিসটো আহিব এনেকুৱা সৰু সৰুকৈ বুটা এটো পেৰট গ্ৰীণ কালাৰ প্ৰাইস লেভেণ্ডাৰ কালাৰ কাপোৰ দেখাবচোন নিহাৰিকা বাইদেউ লেভেণ্ডাৰ কালাৰ বহুত কাপোৰ আহি আছে চাবলে পাব দিয়ক এটো আজি যদি পাৰো দেখাই দিম এটো প্ৰাইস থাকিব লেভেণ্ডাৰ কালাৰ আছে মই দেখাই দিম আপোনালোক লাইনত মানে সহযোগ কৰি থাকক মই দেখাই যাম এটো পেৰট গ্ৰীণ প্ৰাইস থাকিব অনলি ইয়াৰে 900 টকা কিন্তু 900 ইয়াৰ প্ৰাইস আহিব ইয়াৰ কিন্তু সাইড পটি লগাই থোৱা আছে খুব ধুনীয়া হয় ভাই প্ৰতিমা বা কাপোৰবোৰ ভাল লাগিছে ৰূপা ভৰালি কৈছে থ্যাংক ইউ প্ৰাইস থাকিব অনলি 900 টকা 900 ত ল'ব পাৰিব এজোৰ ল'ব পাৰিব 900 টকা তাৰ পিছত ইয়াৰে আৰু এটা ডিজাইনত দেখাম এটো এটা চাওক সি গ্ৰীনত অলৰেডি দেখালো ইয়াৰ এটো আহিব এটা ব্লু কালাৰ দেখাইছো এইবোৰ কিন্তু অফাৰ যোনটো প্ৰাইস দিছো ইয়াৰ বুকিংটো আপোনালোকে ল'ব লাগিব দুদিনত কাইলে আজি আৰু কাইলেৰ ভিতৰত বুকিং কৰিলেহে কিন্তু এটো মূল্যত পাব আদাৰৱাইজ কিন্তু এটো প্ৰাইসত আপুনি যদি এসপ্তাহৰ পিছত বা 3-4 দিনৰ পিছত মোক এটো প্ৰাইসত বিচাৰে কিন্তু নাপাব জাস্ট অনলি আজি আৰু কাইলেৰ কাৰণে ঠিক আছে আজি আৰু কাইলেৰ কাৰণে দুদিনৰ কাৰণেহে অফাৰটো দি আছে এইজো আহিব স্কাই ব্লু কালাৰ খুব ধুনীয়া হয় প্ৰাইস থাকিব সব 790 ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব একদম ষ্টক ক্লিয়াৰেন্স অফাৰ মানে ইনস্ট্যান্ট বুকিং আৰু যোনে আগতে পেমেন্ট কৰিব তেওঁকে দিয়া হ'ব ঠিক আছে সো এইটোৱে এতিয়া চাইছো কি মেটেৰিয়েল হয় নিহাৰিকা সৈকিয়া বাইদেউ এটো আপোনাৰ স্ল্যাব কটনৰ জোৰা হয় খুবেই ধুনীয়া হয় কমফৰ্টেবল পাব পিন্ধি আৰু আজি বিশেষ কৰি অফাৰ প্ৰাইজে দি থকা হৈছে আৰু ষ্টক ক্লিয়াৰেন্স অফাৰ দি থকা হৈছে সো আজি যিখিনি দিম আজি আৰু কাইলেৰ ভিতৰত বুকিং কৰিলে আপোনালোকে এটো দামত পাব আদাৰৱাইজ নাপাব আৰু বিশেষ কৰি যিসকলে পেমেন্ট কৰিব কিন্তু তেওঁলোকৰ গুৰুত্বটো বেছিকৈ দিয়া হ'ব কাৰণ যেতিয়া মই একদম ক্লিয়াৰলি কৈ দিছো যেতিয়া প্ৰাইসটো ষ্টক ক্লিয়াৰেন্স অফাৰ বুলি যেতিয়া দিয়া হয় তেতিয়া হলে সিওডি দিবলে অকমান অসুবিধা হয় ঠিক আছে সো যোনে পেমেন্ট কৰে তেওঁলোকৰ কাৰণে তেওঁলোকক বেছি গুৰুত্ব দিয়া হয় এটো হেকানে মই ক্লিয়াৰ কৰি জনাই দিছো এটো প্ৰাইস থাকিব ইয়াৰ 790 ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব 790 ইয়াৰ প্ৰাইস আহিব তাৰ পিছত এটো আহিব এটা মুগা কালাৰ সেম ডিজাইনত মুগা কালাৰ এতিয়া আহিছো কি মেটেৰিয়েল হয় হাই নিভা বাইদেউ এটো এটা মুগা কালাৰত আছে প্ৰাইস থাকিব 790 ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব এটো এটা মুগা কালাৰত আছে ঠিক আছে মুগা কালাৰত এনেকে অল ওভাৰ আছে 790 ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব এটো খুবেই ধুনীয়া এটা জোৰা প্ৰাইস থাকিব 790 খুব ধুনীয়া মুগা কালাৰত আহিব প্ৰাইস থাকিব 790 আৰু আপোনালোকে জাস্ট ইয়াৰ যদি ৰিভিউ চাব বিচাৰে আপোনালোকে আমাৰ পেজত গৈ চাব পাৰিব ঠিক আছে লাইভৰ যদি এইখিনি কাপোৰৰ যদি আপোনালোকে ৰিভিউ কেনেকুৱা কোৱালিটি কেনেকুৱা চাব বিচাৰে আপোনালোকে আমাৰ পেজটো খুলিলে তাত আপোনালোকে ৰিভিউখিনি দেখিব আৰু ইয়াৰে সেম আপোনাৰ হোৱাইটটো পাব যদি কাৰোবাক হোৱাইটত লাগে হোৱাইটত ল'ব পাৰিব এটো আহিব মাত্ৰ 790 টকা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব 790 টকাতে ল'ব পাৰিব খুবেই ধুনীয়া এটা জোৰা পাতলা হয় বাৰু কাপোৰটা ধুনীয়া হয় পিন্ধিবলে তাইছে এটো এটা হোৱাইটত আছে হোৱাইটত অনলি হোৱাইট এক্সাক্টলি হোৱাইটটো নহয় তো আহিব অফ হোৱাইট ঠিক আছে অফ হোৱাইট হ'ব পিওর হোৱাইটটো নহয় অফ হোৱাইটত থাকিব এটো প্ৰাইস থাকিব অনলি এটো 790 অফাৰ প্ৰাইস 790 অফাৰ প্ৰাইস অফাৰ থাকিব মাত্ৰ দুদিনৰ কাৰণে যোনে আগত বুকিং কৰিব তেওঁকে দিয়া হ'ব ইনস্ট্যান্ট বুকিং পটাপট বুকিং কৰি পেলাই আপোনালোকে ল'ব পাৰিব আৰু এই যোনটো কাপোৰ মই দেখাইছো ইমানেই কমফৰ্টেবল হয় গৰম ঠাণ্ডাটোতো আপোনালোকে আৰামসে পিন্ধিব পাৰিব প্লাস গৰম দিনৰ কাৰণে এটাইতকৈ বেষ্ট কোৱালিটিৰ কাপোৰ হয় আপোনালোকে চকু মুদি মুহু কন্ট্ৰাস্ট কৰি পেলাই এটো বস্তু ল'ব পাৰে বিশেষকৈ একদম সফট মেটেৰিয়েল হয় সকলোৱে বিশেষকৈ প্ৰায়খিনি মানুহে স্ল্যাব কটনৰ জোৰা চিনি পায়ে সো এটোই খুব ধুনীয়া হয় 790 790 টকা বনশ্ৰী দেৱী বাইদেউ এবোৰ হ্যান্ডলুম নহয় পাৰলুমৰ হয় এটো আহিব এটা 790 790 টকা ল'ব পাৰিব খুবেই ধুনীয়া হয় এটো আহিব এটো পেৰট গ্ৰীণ নহয় সি গ্ৰীণ টাইপত আহিব এটো
এটো চাওক এটা এটো প্যাৰট গ্ৰীনো নহয় সি গ্ৰীনত যায় এটো একচুয়ালি প্ৰাইস থাকিব ইয়াৰ অনলি এটো ইয়াতে নেভি ব্লু কালাৰ আৰু হোৱাইটত দিয়া হৈছে বুটাটো প্ৰাইস থাকিব যদি আপোনালোকে কালাৰটো ধৰিব নোৱাৰে দে চাওক সবৰে মোবাইলৰ ডিসপ্লে ওয়াইজ কালাৰটো বেলেগ বেলেগ হয় কিন্তু সো আপোনালোকে হেতু এটা কথা খেল ৰাখিব যে যদি আপোনালোকৰ কিবা কালাৰ কনফিউজন থাকে কাইন্ডলি আপুনি মোক সুধি ল'ব তে কালাৰৰ কিবা কনফিউজন থাকিলে কাইন্ডলি সুধি ল'ব ঠিক আছে আৰু কালাৰটো যিমানে যি নহওক অনলাইন বস্তু কিনলে 10% কেতিয়াবা লাইটিং এফেক্টটো পৰিবই সো আৰু মোবাইলৰ অনুযায়ী সবৰে কালাৰ বেলেগ বেলেগ লাগে এতিয়া মইতো নিজৰ কালাৰটো এক্সাক্ট যেটো দেখিছো হেতুই দেখিছো কিন্তু আপোনালোকৰ মোবাইলটো পা কেনেকুৱা সো হেতুৰ ওপৰতো ডিপেন্ড কৰে এটো সি গ্ৰীনত আহিব প্ৰাইস থাকিব ইয়াৰে 790 টকা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব একাৰণে মই কাপোৰটোৰ মানে কালাৰটো কৈ দিছো দেই এটো আহিব একদম লাইট পিংক কালাৰ মানে কি কম একেবাৰে লাইট পিংক টাইপৰ কালাৰ হয় একেবাৰে লাইট কালাৰ হয় প্ৰাইস থাকিব ইয়াৰ মাত্ৰ 790 টকা 790 এটো 790 এটো আহিব পিংক কালাৰ পিংক টাইপৰ কালাৰত আহিব চাও প্ৰাইস থাকিব 790 ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব এটো 790 এনেকে সৰু সৰুকৈ বুটা থাকিব একদম যোনটো পাউডাৰ পিংক বুলি কয় হেতু হয় প্ৰাইস থাকিব মাত্ৰ এটো চাও 790 টকা 790 रुपीसত ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব 790 টকা খুব ধুনিয়া হয় 790 টকা ফেনখনে একো কামত দিয়া নাই যেন লাগিছে না মোক নাই দিয়া কিন্তু মোক কামত নাই দিয়া ফেনখনে হয় ন গাতে লগা নাই কোনো মোৰ অনুভৱে নাই মানে ফেন লৈছো নে কি লৈছো মানুহ গম হৈছে এটা এটা ইয়েলো কালাৰত আছে প্ৰাইস থাকিব 790 ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব ইয়েলো তেনেকে ৰেডত আহিব চাও এটো যি সকলে বহুতে কি কৰে ঘন বুটা বেয়া পায় বহুতে আকৌ পাতলাকে বুটা থাকিলে বেয়া পায় সো যাৰ যেটো জনেকে পছন্দ হয় আপোনালোকে ল'ব পাৰে কাৰণ এটো বস্তু যোনটো বস্তু কিন্তু মই অফাৰ দিছো নেক্সট টাইম আকৌ অফাৰত নাপাব ঠিক আছে এটো যোনটো কিন্তু অফাৰত দেখিনি দি আছে পিছত কিন্তু অফাৰত নাপাব আৰু আজি যদি বুকিং নকৰে আপো 3 দিন পিছত মোক কয় যেটো ইমানত দিছিলে আপুনি আকৌ ইমানতে দিব নে তেতিয়ালে কিন্তু মই নিদু দামটো জাস্ট অনলি 2 দিনৰ কাৰণে আজি আৰু কাইলে বুকিং কৰিলে এটো দামত ল'ব পাৰিব 790 টকা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব সেই কাৰণে ইনষ্টেন্ট বুকিং ৰাখিছো যোনে আগত বুকিং কৰিব তেমকে দিয়া হ'ব আৰু কোৱালিটি লৈ একদম টেনচন নল'ব কোৱালিটি আপোনালোকে ভাল পাব তাৰ পিছত এটা জোৰা দেখাম এটো লেভেন্ডাৰ কোনোবাই দেখাব কৈছিল লেভেন্ডাৰ দেখাই দিম বাৰু এটো এটা জোৰা চাও খুব ধুনিয়া হয় এটো আহিব গোল্ডেন কালাৰত খুব ধুনিয়া হয় আৰু দুটা সাইন আছে গজ বুটাত থাকিব 1280 গজ বুটাত থাকিব এটো 1280 প্ৰিমিয়াম কোৱালিটিৰ স্ল্যাব কটনৰ জোৰা এটো চাওক সিলভাৰ গুনা থাকিব আৰু ৰেডত থাকিব ঠিক আছে সিলভাৰ গুনাৰ কাৰণে ইয়াৰ প্ৰাইসটো বেলেগ হৈ গৈছে আৰু বিশেষ কৰি গুনাৰ হুটা দুইটাই দিয়া হৈছে সিলভাৰ গুনা থাকিব এটো আহিব গোল্ডেন কালাৰ তো প্ৰাইস থাকিব ইয়াৰ only 1280 ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব যথেষ্ট কাপোৰজোৰ যেহেতু চাই লওক যথেষ্ট হেভি হয় আৰু কোৱালিটি একদম এবোৰ আপোনালোকে পাৰ্টি ওয়্যাৰ হৈ যাব পাৰ্টি ওয়্যাৰকে পিন্ধিব পাৰিব মেখেলাখন আহিব এখন আৰু মেখেলা যথেষ্ট আহল বহল থাকিব সিলভাৰ গুনাত আছে আৰু ইয়াৰে মই ব্লাউজৰ পিচটো মই দেখাই দিছো ব্লাউজৰ পিচটো কাৰণে এনেকে হেণ্ডৰ কাৰণে ডাঙৰকে এনেকে স্লিভছৰ ডাঙৰ পটি থাকিব তো হাতৰ কাৰণে খুব ধুনিয়া হয় প্ৰাইস থাকিব মাত্ৰ 1280 টকা খুবেই ধুনিয়া এটা জোৰা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব এটো প্ৰাইস থাকিব ইয়াৰে 1280 টকা ইয়াৰ প্ৰাইস আহিব সিলভাৰ গুনা ৰেড বুটা ঠিক আছে সিলভাৰ এন্ড ৰেড ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব প্ৰাইস থাকিব মাত্ৰ প্ৰাইস থাকিব 1280 টকা ইয়াৰ প্ৰাইস আহিব 1280 টকা ইয়াৰ প্ৰাইস আহিব আৰু দুটামান কালাৰ দেখাম লগত থাকক তাৰ পিছত ইয়াৰ আৰু এটা কালাৰ দেখাইছো এটো প্যাৰট গ্ৰীনত আছে এটো মেবি দেখালো ন কালাৰটো দেখালো
এইবোৰ সব 700 কিছুমান প্ৰায়খিনি 790 টকীয়া পিস আছে সো আপোনালোকে WhatsApp কৰি দিলে হ'ল আৰু কেইটামান লেভেণ্ডাৰ কালাৰত দেখাব গৈছে লেভেণ্ডাৰ কালাৰ দুটামান পিস দেখাই দিও তাৰপিছত মই মেখলা দেখাম হা মেখলাখিনি দিও আছে এটো এটা লেভেণ্ডাৰ কালাৰত আছে খুবেই ধুনীয়া স্ল্যাব কটনৰ জোৰা হা এটো আহিব লেভেণ্ডাৰ কালাৰৰ স্ল্যাব কটনৰ জোৰা প্ৰাইস থাকিব ইয়াৰ only 1350 1350 টকা ইয়াৰ প্ৰাইস আহিব আৰু মেটেৰিয়েল কোৱালিটি কি কম বহুত ধুনীয়া হয় আৰু ব্লাউজৰ পিসটো এটো আহিব আৰু গুটেই কাপোৰ গিজুৰ এনেকিটা হ'ব ইয়াৰে সাইড পটি গুটেই কাপোৰ গিজুৰ কিন্তু ডুৱেল টোনত আহিব খুবেই ধুনীয়া হয় প্ৰাইস থাকিব ইয়াৰ only 1350 টকা 1350 ইয়াৰ প্ৰাইস আহিব sorry 1150 ইয়াৰ প্ৰাইস আহিব 1150 টকা হ'ব sorry 1150 টকাত লব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব ইয়াৰ প্ৰাইস আহিব only এই মেখলাখিনি দেখাই দিম এবোৰ লেভেণ্ডাৰ কালাৰ কেবাজুৰো আছে প্ৰাইস থাকিব 1 কাপোৰ খেলিমেলি লাগিছে গুটেখিনি স্ল্যাব কটনৰ সব ভাগ ভাগ কৰি দিছো যে আৰু ইয়াতে মানে কেবাটাও দামৰ আছে সো অকমান কনফিউজন হৈ গৈছে এজোৰ জাস্ট কালি দেখাইছিলো এটো আহিব লেভেণ্ডাৰ কালাৰ প্ৰাইস 1050 টকা সৰি 1050 টকাত লব পাৰিব ইয়াৰ ব্লাউজৰ পিসটো ডাৰ্ক পাৰ্পলত আহিব ইয়াৰ ব্লাউজৰ পিসটো ডাৰ্ক পাৰ্পলত আহিব প্ৰাইস থাকিব 1050 এটো আহিব ইয়াৰে ব্লাউজৰ পিসটো এনেকে মগৰ বুটাত থাকিব সৰু সৰুকৈ মগৰ বুটাত ইয়াৰ ব্লাউজৰ পিসটো থাকিব প্ৰাইস থাকিব 1050 1050 টকা 1050 টকা মেখেলাখন আহিব এখন প্ৰাইস থাকিব 1050 মই অলপ চাদৰ আৰু মেখেলা দেখাই লওঁ সিঙ্গল চাদৰ আৰু মেখেলা কিছুমান দেখাই দিম সিঙ্গল চাদৰ আৰু মেখেলা অলপ দেখাই দিম মিক্স টছৰ মেখেলা বহুতে বিচাৰি আছিলে সো মেখেলা দেখাই দিও ফাৰ্স্ট চাদৰখন দিয়াছোন চাদৰখিনি দেখাই দিছো এখন আহিব ময়ূৰ ডিজাইনৰ চাদৰ কটন আৰু কেঁচাপাত মিক্স এখন আপোনালোকে গৰম দিনত পিন্ধিবৰ কাৰণে একদম কমফৰ্টেবল হ'ব প্লাস বিশেষ কৰি যেহেতু আপোনালোকে টছৰ মেখেলাৰ লগতে হওক বা মুকাৰ মেখেলাৰ লগতে হওক এখন আৰামসে পিন্ধিব পাৰি প্ৰথমতে ইয়াত চা আহল বহল থাকিব যথেষ্ট আহল বহল থাকিব এখন আহিব পিংকত আৰু ইয়াতে সৰু সৰুকৈ বুটা আহিব এনেকে সৰু সৰুকৈ বুটা থাকিব এখনৰ মূল্যটো হ'ব 700 টকা 700 ইয়াৰ প্ৰাইস আহিব এনেকে আহিব এটো ডিজাইনটো চাই লওক আসলৰ ডিজাইনটো এটো হ'ব প্ৰাইস থাকিব কিন্তু ইয়াৰে 700 আৰু এখন হ্যান্ডলুম হয় এখন হ্যান্ডলুমত পাব ইয়াৰে প্ৰাইস থাকিব 700 টকা আৰু ইয়াৰ কালাৰ অপচন কিটা চাই লওক এটা আহিব পাৰ্পল কালাৰত এটা ৰেড কালাৰত আৰু এটা পিংক কালাৰত পাব তিনটা কালাৰত পাব প্ৰাইস থাকিব 700 পাৰ পিস 700 টকা এখনৰ মূল্য 700 টকা হ'ব কটন আৰু কেঁচাপাত মিক্স চাদৰ হ'ব হ্যান্ডলুমৰ হ'ব প্ৰাইস থাকিব only 700 পাৰ পিস এখন আহিব ময়ূৰ ডিজাইন এনেকে সৰু সৰুকৈ থাকিব গাড়ী দিয়া খুবেই ধুনীয়া হয় আৰু এখন আহিব ৰেডত সো প্ৰাইস থাকিব only 700 700 টকাত লব পাৰিব একদম যথেষ্ট আহল বহল থাকিব সব আহল বহল থাকিব সৰু সৰুকৈ এনেকে বুটা আহিব প্ৰাইস থাকিব মাত্ৰ 700 পাৰ পিস 700 টকা কৰি এখনৰ মূল্য হ'ব তাৰ পিছত আহিব আৰু দেখাম কেজবসা দেখাই দিন কেজবসা দেখাই আছো এসা এখন আহিব সব পার্পল কালার এখনৰ এনেকুৱা আপোনালোকে কালাৰ অপচন পাই যাব এখন আহিব সৰি এখন পার্পল নহব এটো ব্লু কালাৰত আহিব এটো আহিব ব্লু পার্পল ব্লু টাইপত এখন আহিব কেজবসা এনেকে সৰু সৰুকৈ এনেকে কেজবসা থাকিব আৰু প্ৰাইস থাকিব 600 টকা 600 পাৰ পিস এখন আহিব এটো 600 পাৰ পিস আহিব কটন আৰু কেঁচাপাত মিক্স এইটো আহিব এনেকুৱা আৰু ইয়াতে এনেকে সৰুকৈ এনেকে কেজবসা থাকিব প্ৰাইস থাকিব পাৰ পিস 600 আৰু এবোৰ আপোনাৰ হ্যান্ডলুমত থাকিব আৰু বিশেষ কৰি এটো আপুনি যিকোনো মানে মেখেলাৰ লগত আপোনালোকে এটো ম্যাচিং কৰি পেলাই চাদৰ লব পাৰে বিশেষ কৰি আমাৰ মাৰহঁতৰ বয়সৰ লোকসকলে লব পাৰে ইয়াৰ লগৰ কালাৰ অপচন কিটা মই দেখাই দিছো ইয়াৰ লগত চাদৰখিনি কি ইয়াৰ লগৰ কালাৰ কিটা চাই লওক এটো আহিব এটা ৰেড কালাৰত এটো আহিব ব্লু কালাৰ এটো আহিব ৰেড কালাৰ এখন আহিব ব্লু কালাৰ এটো পার্পল যেন লাগিব পাৰে কিন্তু ব্লু কালাৰ হয় আৰু এটো আহিব গ্ৰীনত পাৰ পিস 600
পাৰ পিস 600 ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব ভাস্ত কম বহিলে বেয়া হৈ যায় প্ৰাইস তো পাৰ পিস 600 টকা 600 পাৰ পিস হ'ব তাৰ পিছত আৰু এটা চাদৰ দেখাও এটো হেবা ব্ল্যাক এটো এটা দেখাও ব্ল্যাক আৰু মেৰুন কালাৰত পাব ইয়াৰ একে কেছ বসা থাকিব এনেকে সৰু সৰুকৈ কেছ বসা হ'ব এখন আহিব ব্ল্যাকত এটো এটো সব ব্ল্যাকত আহিব এনেকে সৰু সৰুকৈ কেছ বসা থাকিব একে 600 টকা হ'ব ব্ল্যাক আৰু মেৰুন কালাৰত আহিব এখন সব এনেকে সৰু সৰুকৈ কেছ বসা থাকিব প্ৰাইস থাকিব ইয়াৰে মাত্ৰ 600 টকা 600 হ'ব এখন আহিব ব্ল্যাকত আৰু ইয়াৰ আপোনালোকে মেৰুনটো পাব ইয়াৰ আপোনালোকে পাই যাব এটো কালাৰ কফি কালাৰ কফি নহয় মেৰুন কালাৰ পাই যাব প্ৰাইস থাকিব 600 টকা 600 হ'ব ইয়াৰ প্ৰাইস 600 টকা কৰি হ'ব 600 টকা কৰি হ'ব ইয়াৰ প্ৰাইস তাৰ পিছতে আৰু কেখনমান দেখাই দিও তাৰ পিছতে বাকি খবৰ ভালে ভাল মু ইয়াতে শো হোৱা নাই দে স্ল্যাব কটন ইয়েলো জোৰাটো মই লম ওকে ৰিমা বাইদেউ আপুনি WhatsApp কৰিব ডিপোজিট ছুটিয়া মোৰ দেৰগাঁৱত হয় মোৰ অকনমান দেৰি হল হাই জুনমণি খবৰ ভাল নে হয় হয় ভালে আছো সেৱালি আজি অলপ দেৰি হ'ল তাৰ পিছত আৰু এখন চাদৰ দেখাও ইয়াৰ মূল্যটো আপোনালোকক 600 কৰি ধৰি দিয়া আছে বাৰু 600 হ'ব আজি আৰু কাইলে যদি বুকিং লয় 600 হ'ব আৰু এটো জাস্ট এবাৰ চাই লওক এটো দহিটো বটা আছে ঠিক আছে দহিটো বটা থাকিব সাইডৰ এনেকা পটি লগোৱা থাকিব কমপ্লিট চাদৰখন ৰেডি হৈ আছে জাস্ট অনলি 600 रुपीस জাস্ট অনলি 600 रुपीसত পাব এটো কেছ বসা থাকিব এবোৰ আপোনালোকে যেহেতু বিহু আহিছে গটিকে বয়সস্থ লোকৰ কাৰণে পাৰফেক্ট হয় কেছ বসা থাকিব আৰু আপোনালোকে ধৰিব পাৰিছে নে নাই ঠিক নেজানো আপোনালোকে যদি কোনবা ফটো লাগে ফটো দি দিম ইয়াতে কিন্তু এই কাপোৰজোৰ এনেকে ঘন ঘনকৈ মানে গাড়ী দিয়া আছে ঠিক আছে গাড়ী দিয়া আছে সো আপোনালোকে বস্তুটো ধৰিব নোৱাৰিব পাৰে গাড়ী দিয়া হ'ব এখনৰ মূল্যটো থাকিব একে 600 টকা কৰি ইয়াৰ আপোনালোকক এটো ৰেড কালাৰ পাব স্ক্ৰিনশ্বট ল'ব ৰেড কালাৰ পাব তাৰ পিছত এটো এটা গ্ৰীনত পাব এখন আহিব গ্ৰীনত প্ৰাইস থাকিব মাত্ৰ 600 টকা কৰি 600 টকা কৰি প্ৰাইস আহিব আৰু এটো আহিব কফি কালাৰ এটো আহিব কফি কালাৰ স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব এবোৰ আপোনালোকে বয়সস্থ লোকৰ কাৰণে ল'ব পৰা আৰামছে ল'ব পাৰিব মানে মেখেলাৰ লগত যদি জোৰ কৰি দিউ বুলি ভাবে বা কাৰোবাক মান ধৰিবৰ কাৰণেও যদি দিউ বুলি ভাবে ল'ব পাৰিব কাৰণ কাপোৰটো কোৱালিটিটো বহুত ধুনিয়া প্লাস কাপোৰটো সফট হয় মেটেৰিয়েলটো সফট হয় যেহেতু হ্যান্ডলুমটো হয় আৰু মেটেৰিয়েল কোৱালিটি বহুত সফট হয় আৰু যথেষ্ট আহল বহল থাকিব সকলো মানুহৰ কাৰণে আৰামছে হৈ যাব এটো তাৰপিছত মই অলপ মেখেলা দেখাই দিম মেখেলা দেখাই পেলাই আজি লাইভটো সামৰিম বাৰু মেখেলা অলপ দেখাই দিও মিক্স টছৰ মেখেলা মিক্স টছৰ অলপমান মেখেলা দেখাই দিও লাগে মিক্স টছৰ মহিলা দেখাই আপোনালোকে গুছি আহে মিক্স টছৰ মেখেলা অলপ দেখাই লওঁ মিক্স টছৰ মেখেলাৰ প্ৰাইসটো থাকিব 550 যদি আপোনালোকে এখন লয় 550 টকা হ'ব আৰু যদি একেটা এড্ৰেছতে দুখন লয় তেতিয়া হলে 1000 এখন ৰেডত দেখাই লম একে ডিজাইন সাবা একে হে এটো সব ৰেড এন্ড ৰেড কালাৰ আহিব এটো প্ৰাইস থাকিব ইয়াৰ 550 একেলগে দুখন ললে 1000 প্ৰাইস থাকিব 550 একেলগে দুখন ললে 1000 এবোৰ আপোনালোকে গিফটৰ কাৰণে মান ধৰিবৰ কাৰণে বা বিহুত বিশেষ কৰি এতিয়া যেহেতু বিহু আহিছে সব বিহুত গিফটৰ কাৰণে একদম বেষ্ট হয় প্ৰাইস থাকিব 550 সিঙ্গল পিস যদি এখন লয় 550 টকা দুখন মানে একেলগে যদি দুখন লয় সেম এড্ৰেছত 1000 এটো এটো এটা সব ৰেড এন্ড গ্ৰীন প্ৰাইস থাকিব 550 একেলগে দুখন ললে 1000 একেলগে দুখন ললে 1000 প্ৰাইস থাকিব 550 বেলেগ প্ৰাইস থাকিব 550 একেলগে দুখন ললে 1000 অকন বেলেগ তাৰপিছত ৰেড এন্ড গ্ৰীন এসে এটো এটা ৰেড এন্ড গ্ৰীন মগৰ বুটা এটা মগৰ বুটা থাকিব প্ৰাইস থাকিব 550 একেলগে দুখন ললে 1000 ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিবটো 550 একেলগে দুখন ললে 1000 550 একেলগে দুখন ললে 1000 হ'ব আপোনালোকে স্ক্ৰিনশ্বটটো লৈ WhatsApp কৰিব ঠিক আছে
কি সূতাৰ হয় এইবোৰ আপোনাৰ মিক্স হয় টছ পিওৰ টছটো নহয় পিওৰ টছটো ইমান কমত নাপায় সো এইবোৰ আপোনাৰ মিক্স হ'ব টছৰ লগত পলিষ্টাৰ মিক্স হয় সো এইবোৰ কিন্তু নৰমালি আমাৰ মান ধৰিবৰ কাৰণে হ'ব যিকোনো কাৰণে বিশেষ কৰি আমি কেতিয়াবা কি হয় স্কুল কলেজলৈ গৈ থাকো ন স্কুল কলেজলৈ যিসকল লোক যায় সেইসকলেতো পিওৰ টছৰ মেখেলাখন পিন্ধিতো যাব নোৱাৰে কাৰণ নষ্ট হোৱাৰ সম্ভাৱনাটো বেছি সো এনেকুৱা ধৰণৰ বস্তুবোৰ ল'ব পাৰে কাৰণ এনেকুৱা ধৰণৰ বস্তুবোৰ ৰাফ ইউজৰ কাৰণে যথেষ্ট ধুনীয়া প্ৰাইচ এখন আহিব চাওক একে মগৰ বুটাত মগৰৰ তৰা বুটাত প্ৰাইচ থাকিব 550 একেলগে দুখন ল'লে 1000 প্ৰাইচ থাকিব 550 একেলগে দুখন ল'লে 1000 এটো প্ৰাইচ থাকিব 550 একেলগে দুখন ল'লে 1000 এটো আহিব ৰেড কালাৰ আৰু এটো আহিব ৰেডত প্ৰাইচ থাকিব 550 একেলগে দুখন ল'লে 1000 স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব প্ৰাইচ থাকিব 550 একেলগে দুখন ল'লে 1000 গ্ৰীন এণ্ড ৰেড প্ৰাইচ থাকিব 550 একেলগে দুখন ল'লে 1000 তাৰ পিছতে এই দুখন চাওক বৰফি ডিজাইনত আহিব প্ৰাইচ থাকিব 550 একেলগে দুখন ল'লে 1000 প্ৰাইচ থাকিব 550 একেলগে দুখন ল'লে 1000 এটো 550 একেলগে দুখন ল'লে 1000 প্ৰাইচ থাকিব 5 এটো দেখালি 550 একেলগে দুখন ল'লে 1000 তাৰ পিছতে এটো এটা আহিব ব্ল্যাকত বেছি নাই ব্ল্যাকত এটো এটা আহিব ব্ল্যাকত প্ৰাইচ থাকিব 550 একেলগে দুখন ল'লে 1000 rupees only 1000 rupees প্ৰাইচ থাকিব 550 একেলগে দুখন ল'লে 1000 সেম এড্ৰেছ হ'ব লাগিব খালি এড্ৰেছটো সেম হ'লে একেলগে দুটা সেম এড্ৰেছত দুখন ল'লে 1000 কৰি এখন নাই তাইছে এটো এটা আহিব প্ৰাইচ থাকিব 550 একেলগে দুখন ল'লে 1000 প্ৰাইচ থাকিব 550 একেলগে দুখন ল'লে 1000 এখন নাই এখন দিয়া খুলি থোৱা নাই এখন এটো এটা চাওক ব্লু এণ্ড ৰেড প্ৰাইচ থাকিব 550 একেলগে দুখন ল'লে 1000 হ'ব প্ৰাইচ থাকিব 550 একেলগে দুখন উকাৰ দামটো একেই থাকিব উকাৰ দামটো 550 টকা কৰি হ'ব একেলগে দুখন ল'লে 1000 হ'ব পিওৰ টছৰ উকা মেখেলা নহ'ব পিছৰ বটল গ্ৰীন জোৰ দেখাব নেকি যদি পিছৰ বটল গ্ৰীন জোৰ ঠিক আছে পাৰিলে দেখাই দিম এটো এটা চাওক ৰেড এণ্ড গ্ৰীন ডিজাইন একে থাকিব জাষ্ট ইয়াৰ থাকিব এইখনত ৰেড এণ্ড গ্ৰীন আছে এটো ৰেড এণ্ড ব্ল্যাক আছে প্ৰাইচ থাকিব 550 একেলগে দুখন ল'লে 1000 rupees যিসকলে পাৰ্সোনালি মোক মেসেজ কৰি আছিল আপোনালোকে ইয়াতো চাই ল'ব পাৰে ডিজাইন গিটা বিশেষ কৰি 550 একেলগে দুখন ল'লে 1000 এটো ৰেড এণ্ড ব্ল্যাক এটো ৰেড এণ্ড গ্ৰীন ঠিক আছে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব ডিজাইনটো একেই হ'ব এটো এটা হ'ব এটো চাও খুব ধুনিয়া হয় ৰেড এণ্ড গ্ৰীন প্ৰাইচ থাকিব 550 একেলগে দুখন ল'লে 1000 rupees হ'ব 1000 rupees এটো এটা ডিজাইন ৰেড এণ্ড গ্ৰীন খুব ধুনিয়া হয় ডিজাইনটো চাই লওক প্ৰাইচ থাকিব 550 একেলগে দুখন ল'লে 1000 rupees স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব মোৰ WhatsApp নম্বৰটো তলত দিয়া হৈছে 7636014407 মোৰ নম্বৰ 763601 পলি সিল্কত নহব পলিপাত মানে পলিপাতত চাব লাগিব আপুনি WhatsApp কৰিবচোন এটো চাও এটা প্ৰাইস থাকিব এখনে কমপ্লিট ৰেড প্ৰাইস থাকিব 550 একেলগে দুখন ল'লে 1000 কমপ্লিট ৰেড এখন আহিব ৰেড এণ্ড গ্ৰীন প্ৰাইস থাকিব 550 একেলগে দুখন ল'লে 1000 প্ৰাইস থাকিব 550 একেলগে দুখন ল'লে 1000 এটো এটা চাওক ৰেড আৰু ৰেডত এনেকে ইয়াত পাৰ্পল আছে আৰু এখন আহিব ৰেডত ব্ল্যাক সো যোনটো ডিজাইন লাগে ল'ব পাৰিব প্ৰাইস থাকিব 550 একেলগে দুখন ল'লে 1000 rupees ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ WhatsApp কৰিব এটো 550 একেলগে দুখন ল'লে 1000 মেখেলাবোৰ একে ডিজাইন বহুত আহিলে ন এটো আহিব তৰা বুটাত মানে এটো প্ৰাইস থাকিব 550 একেলগে দুখন ল'লে 1000 rupees only এটো কমপ্লিট ৰেড আৰু এটো আহিব ৰেড এণ্ড পাৰ্পল প্ৰাইস থাকিব 550 একেলগে দুখন ল'লে 1000 একদম আপোনালোকক যোনটো প্ৰাইজত মই দি আছো একদম হোলসেল প্ৰাইস বুলিয়ে কম কাৰণ আপোনালোকে মাৰ্কেটত গলেও এটো প্ৰাইজত কেতিয়াও নাপায় যেটো প্ৰাইস মোৰ ওচৰতে আপোনালোকে পাই আছে সেইটো প্ৰাইজত কিন্তু বেলেগত কতো আপোনালোকে নাপায়
সো হেতুৱে কথা আমি যিমান পাৰো প্ৰাইসটো ৰিজনেবল ৰাখিব ট্ৰাই কৰো ঠিক আছে এটো আহিব ব্ল্যাকত প্ৰাইস থাকিব 550 একেলগে দুখন ললে 1000 rupees এটো সো এটো প্ৰাইজত আপোনালোকে আৰু কোটো নাপায় কোটো এটো প্ৰাইস থাকিব 550 একেলগে দুখন ললে 1000 গ্ৰীনত আছে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব এটো এটা জাপি ডিজাইনত আহিব আৰু এটো দেখাইছো এটো এটা আজ ভাল লাগিলে স্ক্ৰিনশ্বট লব এটো দেখাইছো প্ৰাইস থাকিব 550 একেলগে দুখন ললে 1000 rupees হ'ব ৰেড এন্ড গ্ৰীন কম্বিনেশন আৰু আপোনালোকে বহুত পাই যাব মেখেলা আৰু বহুত ভেৰাইটিজ আপোনালোকে কালেকচন পাই যাব আৰু ইয়াতকৈ ভাল আপোনাৰ প্ৰত্যেকটো কোৱালিটিৰে মেখেলা আপোনালোকে ইয়াৰ পিছত পাই যাব মোৰ ইয়াতে এটো আহিব মগৰ বুটাত যাক যোনটো যেনেকুৱা কোৱালিটিত লাগে সব পাই যাব প্ৰাইস থাকিব 550 একেলগে দুখন ললে 1000 rupees তাৰ পিছত এটো ব্ল্যাকটো দেখালো নে ব্ল্যাকটো দেখালো নে ভাল পিস দাও তাৰ পিছত এটো এটা আহিব ৰেড এন্ড গ্ৰীন প্ৰাইস থাকিব 550 একেলগে দুখন ললে 1000 rupees সো বিহুলে আৰু বহুত কালেকচন পাব মিক্স টছৰ বহুত কালেকচনে পাব মানে আপোনালোকে মেখেলা বহুত পাব বো গামুচা কিখন পঠাইছানে ৰুন পঠালো DTDC ৰিসিপ্টটো বাৰু দি দিম মই যদি পাৰো মই তোমাক ৰিসিপ্টটো দি দিম আজি ওলাই গৈছে আৰু সানডে যেহেতু আমাৰ বন্ধ থাকে সো স্যাটাৰডে পাৰ্সেল সমূহ আজি ওলাই গল বহল নে জুন্টি বাইদেউ নরমাল সাইজ হয় নরমাল সাইজ কোনোবাই কি বিচাৰ কোনযোৰ এইযোৰ লেভেন্ডাৰ কালাৰ এযোৰৰ কথা কৈ আছিলে এই প্ৰাইসটো আহিব 1150 rupees ষ্টেপল কটন 1150 rupees ষ্টেপল কটন ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব আৰু নিউ কালেকচন আহি আছে বিহুৰ কাৰণে বিশেষ কৰি নিউ কালেকচন আহি আছে আৰু কাস্টমাৰ সকলৰ কাৰণেও ধুনিয়া ধুনিয়া অফাৰ বিহুত আপোনালোকে ধুনিয়া ধুনিয়া কালেকচনৰ লব পাৰিব এটো আহিব লেভেন্ডাৰ কালাৰ এপিসে আছে কিন্তু লেভেন্ডাৰ প্ৰাইস থাকিব 1150 1150 টকা ঠিক আছে আৰু পিছফালৰ কিবা কাপোৰ আপোনালোকৰ ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ মোক WhatsApp কৰি দিব এটো এটো এনেকা হৈছে মানে মোৰ সদায় চিল দিব না আপুনি মানে সৰুকে হ'ব পাৰে হয় কথাটো হয় মাইকটো লগাই পেলাই কাম হয় উপায় নাই দিছে না বটল গ্ৰীনৰ কোনটো চাম বুলি কৈছিলে বাৰু এজনে বটল আছে বটল গ্ৰীন আহি যাব এটো বটল গ্ৰীনৰ এটো নে এটো গেৰত আহিব প্ৰাইস থাকিব 1400 1400 1400 ইয়াৰ প্ৰাইস আহিব 1400 টকা প্ৰাইস আহিব এটো কিন্তু ডুৱেল কালাৰত আছে কাপোৰযোৰ ডুৱেল কালাৰত আছে সব গোল্ডেন কালাৰ মিক্স আছে প্ৰাইস থাকিব 1400 টকা এটো আহিব আপোনালোকৰ গেৰো ডিজাইন প্ৰাইস থাকিব 1400 টকা ডিজাইন আহিব গেৰো প্ৰাইস থাকিব 1400 ডিজাইনটো আহিব গেৰো প্ৰাইস থাকিব 1400 গেৰো ডিজাইনত আহিব খুব ধুনিয়া এটা জোৰা এটো প্ৰাইস থাকিব ইয়াৰ 1400 1400 টকা স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব মোক দিবচোন দুখন জুন্টি বাইদেউ আপুনি WhatsApp কৰিব নাম্বাৰটো দিবচোন হয় মোৰ নাম্বাৰটো দিয়া হৈছে 7636014407 মোৰ নাম্বাৰ 7636014407 এটো নাম্বাৰটো WhatsApp কৰিলে পাব আৰু এখন আহিব ইয়াৰে মেখেলাবোৰ আহল বহল থাকিব এটো মেটেৰিয়েলটো আহিব ষ্টেপল কটনত আৰু কমপ্লিট গেৰো ডিজাইন আৰু কাপোৰযোৰ কালাৰটো বিশেষ কৰি ডুৱেল কালাৰ আছে ঠিক আছে কালাৰটো ডুৱেল কালাৰত আছে খুব ধুনিয়া হয় প্ৰাইস থাকিব অনলি এটো 1400 খুব ধুনিয়া এটা জোৰা আৰু গুটাখিনি ডিজাইনটো চাই প্ৰাইস থাকিব 1400 টকা গেৰো ডিজাইনত বেলেগ বেলেগ কাপোৰ আৰু নিউ কালেকচন আহি আছে কাপোৰ পাই যাব নেক্সট আপোনালোকে বিহুলে বহুত ধুনিয়া কালেকচন পাব প্ৰাইস থাকিব 1400 টকা ইয়ান মেখেলাবোৰ নহা হল ওকে হেবোৰ নহা হল কমেন্টবোৰ নহা হল পিছফালে গ্ৰে নুনিযোৰ নুনি বাৰু নাই মই গ্ৰে আইমনি হাজৰিকা বাইদেউ পিছফালে থকা কাপোৰবোৰ নৰমালি দেখুৱা হয় আজিটো পসিবল নহয় আপুনি WhatsApp কৰিব আপোনালোকে WhatsApp কৰিব দেখাই দিয়া হ'ব আৰু পিছফালে থকা কাপোৰবোৰ নৰমালি আমি দেখাই থকাই হয় গ্ৰে নুনিযোৰ দেখাব ৰেডৰ গ্ৰে নুনি কটনযোৰৰ কথা কৈছে এযোৰ প্ৰাইস নুনি কটনযোৰৰ প্ৰাইস থাকিব 2100 টকা 2100 প্ৰাইস
এযোৰ কিন্তু 2100 হ'ব প্ৰাইস এযোৰ প্ৰাইসটো 2100 টকা হ'ব 2100 টকা পিওর কটন নুনি প্ৰাইস থাকিব অনলি 2100 rupees 2100 rupees এযোৰ পিওর কটন নুনি হয় আৰু ডিজাইনটো জাস্ট এবাৰ চাই লওক ডিজাইনটো চাই লওক এটো খুব ধুনিয়া হয় পিওর হ্যান্ডলুমত থাকিব প্ৰাইস থাকিব ইয়াৰে এটো 2100 2100 টকা ইয়াৰ প্ৰাইস আহিব ব্ল্যাকিশ গ্ৰে কালাৰ ব্লাউজ পিসটো চাই দিছো ব্লাউজৰ পিস ব্লাউজৰ পিসটো এনেকা ব্ল্যাকত থাকিব সব ব্ল্যাকত থাকিব বুটা থাকিব ব্লাউজত আৰু সাইড পটি কেটা এইগিটা ব্লাউজটোত বুটা থাকিব আৰু সাইড পটি কেটা এইগিটা খুব ধুনিয়া হয় প্ৰাইস থাকিব 2100 টকা 2100 rupees ইয়াৰ প্ৰাইস আহিব 2100 টকা ব্লাউজ পিসটো হেভি আহিব মানে ব্লাউজৰ পিসটো যেহেতু বুটা আহিব সো প্ৰাইসটো 2100 হ'ব 2100 টকা পিওর কটন নুনি আহিব এটো আহিব পিওর কটন নুনি 2100 rupees 2100 rupees 2100 rupees ঘিসা পাই যাব নেক্সট লাইভত দেখাম ঘিসা বৰ্তমান নাই আজি যোনজোৰ দেখালো এজোৰ জাস্ট অনলি গিফটৰ কাৰণে আছে যে এটো সব 2100 2100 টকাত ল'ব পাৰিব পিওর কটন নুনি 2100 টকা 2100 টকাত ল'ব পাৰিব আৰু আপোনালোকে বিশেষ কৰি যেহেতু ইয়াৰে যেহেতু আপোনালোকে বুটাৰ ডিজাইনটো যথেষ্ট ধুনিয়া আৰু যথেষ্ট ঘন কৰি দিয়া হৈছে সো আপোনালোকে নৰমালি জানে যে পিওর যোনটো কটন নুনি মিনিমাম টু 2324 টকা বিক্ৰী হৈ আছে সো আমাৰ ইয়াতে আপোনালোকে ল'ব পাৰিব অনলি 2100 rupees 2100 টকা লাগিব আৰু এটো আপোনাৰ স্কিনত কিন্তু ব্ল্যাক জান লাগিব পাৰে এটো গ্ৰে কালাৰ হয় এযোৰ ব্ল্যাক কালাৰ নহয় বেলেগ কালাৰ নহয় বজাজ এটো কালাৰ এইযোৰ বেলেগ কালাৰ মানে পিংকত আছে নেকি মেবি পিংকত আছে নেকি চাই দিছো হয় পিংকত পাই যাব এযোৰ পিংকত পাব একে ন ডিজাইন হয় পিংকত পাই যাব এযোৰ 2100 2100 টকা পিংকত পাব নুনি কটন আছে নেকি নুনি কটনে দেখাইছো জিনামিনি বাইদেউ ব্ল্যাকত মেচিং জোৰা নহব মৌসুমী বাইদেউ এযোৰ আপুনি পিংকত পাব পিংক কালাৰ अवेलेबल আছে প্ৰাইস থাকিব 2100 2100 টকা একে হ'ব পিওর কটন নুনি এটো চাওক পিওর কটন নুনিত আহিব এটো আহিব বুটা ব্লু কালাৰ মানে ৰয়েল ব্লু আৰু হোৱাইটত বুটা দিয়া হৈছে আসলটো সেম একে থাকিব আৰু ইয়াৰ প্ৰাইস আহিব 2100 2100 টকা ইয়াৰ প্ৰাইস আহিব আৰু হেইটো চাই দিছো বাৰু কিন্তু ইয়াৰে ব্লাউজৰ পিসটো কিন্তু নরমাল আহিব ঠিক আছে ইয়াৰ ব্লাউজৰ পিসটো কিন্তু নরমাল আহিব সাইডৰ পটিকিটা এইটা ইয়াৰ ব্লাউজৰ পিসটো কিন্তু নরমাল আহিব সাইডৰ পটিকিটা আহিব এইকেটা সো ব্লাউজৰ পিসটো নরমাল হোৱাৰ কাৰণে ইয়াৰ প্ৰাইসটো আহিব 2000 ব্লাউজৰ পিসটো নরমাল হোৱাৰ কাৰণে ইয়াৰ প্ৰাইসটো আহিব 2000 rupees ঠিক আছে ইজোৰৰ ব্লাউজৰ পিসটো যেহেতু হেভি আছে সো তাৰ প্ৰাইসটো 2100 টকা ইয়াৰ প্ৰাইসটো আহিব 2000 rupees আৰু ইজোৰ আপোনাৰ 2100 টকা এটো পিংকত প্ৰাইস থাকিব 2000 ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব 2000 rupees এটো 2000 টকা আৰু এবোৰ পিওর পিওর হয় হা এটো পিওর কটন নুনি হয় আৰু বিশেষ কৰি সামাৰ কমফৰ্টেবল আপোনালোকে সামাৰৰ কাৰণে বেস্ট হয় যেহেতু নুনি কটনটো যি সকলে লৈছে সেই সকলে বুজি পায় নুনি কটনটো কি হয় বস্তুটো আৰু ইয়াৰে নুনি কটন আৰু আছে আৰু নুনি কটন যেটা দেখাই দিছো এটো এটা আহিব সব পিংক পিচ কালাৰ হয় প্ৰাইস থাকিব ইয়াৰ চাই দিছো এটো মেবি হেভি নহয় নেকি এটো চাওক এটো এটা কালাৰ খুবেই ধুনিয়া হয় আৰু সাদৰখন আহিব এখন খুব ধুনিয়া হয় কটন নুনিত আহিব পিওর হ্যান্ডলুম হয় প্ৰাইস থাকিব ইয়াৰ 2100 বিকজ অফ ইয়াৰ ব্লাউজ পিসটো হেভি আছে এটো ব্লাউজ পিসটো হেভি আছে আৰু সাইডৰ পটিকিটা এনেকুৱা গোল্ডেন কালাৰ গুণাত থাকিব খুব ধুনিয়া হয় প্ৰাইস থাকিব মাত্ৰ 2100 টকা 2100 ইয়াৰ প্ৰাইস আহিব এটো পিওর কটন নুনি
পিওর কটন নুনি প্রাইস থাকিব ইয়ার 2000 সরি 2100 টাকা 2100 যেহেতু ব্লাউজ পিসটো হেভি সো ইয়ার প্রাইস আহিব 2100 টাকা ভাল লাগিলে স্ক্রিনশট লৈ WhatsApp কৰিব ব্লাউজ আহি 2100 টাকাত লব পাৰিব 2100 ইয়াৰ প্রাইস আহিব 2100 টাকা এটো হাজার বাটাটো জাতটো বেয়া হলে কাপোৰটো বেয়া হৈ যায় দেই তো মানে একদম চাই পা যোনটো ভাজত যেটো আছে তেনেকে যাবা তাৰ পিছত ইয়াৰে আপোনালোকে পাৰব পেৰট গ্ৰীন কালাৰ প্ৰাইস থাকিব 2100 2100 টকা ইয়াৰ প্ৰাইস আহিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব এটো আসলটো আহিব এটো এটো আমি মাই মেলি দিবা এটো মানে এটো মজা কাপোৰটো এটো সব পেৰট গ্ৰীন কালাৰ খুব ধুনিয়াটা জোৰা পেৰট গ্ৰীন পেৰট গ্ৰীন কালাৰ আহিব গুনা আৰু হোৱাইট কালাৰ ফুটা হেটো প্ৰাইস থাকিব ইয়াৰ অনলি 2100 মিক্স পাটৰ ৰিহা জোৰা হ্যান্ডলুমত বৰ্তমান अवेलेबल নাই হেটো সব ব্লাউজ পিসটো সব এটো এটো আহিব হেভি হয় ব্লাউজ পিসটো আৰু এটো এখন আহিব এটো আহিব ব্লাউজ পিসটো যদি হেভি হয় তেতিয়া হলে 100 টকাটা বেছি হয় 2100 হ'ব আৰু যদি ব্লাউজ পিসটো নরমাল থাকে তেতিয়া হলে 2000 হ'ব এইকিটা হ'ব ইয়াৰে সাইড পটি আৰু ইয়াৰে কোৱালিটি আপোনালোকে পাই যাব কোৱালিটিটো বহুত ধুনিয়া হয় একদম সফট মেটেৰিয়েল হয় সো আপোনালোকে আৰামসে ধুই মেলি পিন্ধিব পাৰিব কোনো ইস্যু নাই গৰম দিনৰ কাৰণে যথেষ্ট আৰামদায়ক জোৰা হয় পিওর কটন নুনিত আহিব প্রাইস থাকিব মাত্ৰ এটো 2100 rupees only 2100 rupees ভাল লাগিলে স্ক্রিনশট লৈ WhatsApp কৰিব 2100 টকাত লব পাৰিব 2100 rupees 2100 rupees প্রাইস থাকিব 2100 কাকুমনি নাথ হোয়াইটত নুনি কটন আছে নে বা হোয়াইটত নুনি কটন হোয়াইটত নাই হোয়াইটত নুনি কটন নাই হোয়াইটত নুনি কটন নাই আৰু এটা দেখাই দিও কাপোৰ এটো আপোনাৰ নিউ ডিজাইনত যেহেতু আহিছে এই বুজে যতেটা লাগি যাতে ৰখম এটো মেহেন্দি গ্ৰীনত এটো চাওক বহুত ধুনিয়া এটো পিন্ধিলে একো অনুভৱ নহয় এটো চাওক এটা খুবে ধুনিয়া জোৰা হয় এনেকে বুটা আহিব এপা হেপা ফুল কৰি আহিব খুব ধুনিয়া জোৰা হয় এপা হেপা এনেকে ফুল কৰি আহিব স্টেপল মেটেৰিয়েলটো হ'ব স্টেপল কটন খুবে ধুনিয়া হয় আপোনালোকে যা চাই লওক খুব ধুনিয়া হয় ডিজাইনটো নতুন হয় আৰু প্ৰাইস থাকিব অনলি 1480 1480 টকাতে লব পাৰিব 1480 টকাত খুবে ধুনিয়া এটা জোৰা হয় 1480 ইয়াৰ পিংক কালাৰ এপিসো পাব সেম ডিজাইনত পিংক কালাৰ পাব আপোনালোকে প্ৰাইস থাকিব ইয়াৰ অনলি 1480 1480 টকা আৰু এখন আহিব ইয়াৰে মেখেলা খুব ধুনিয়া হয় এটো প্ৰাইস থাকিব 1480 ভাল লাগিলে স্ক্রিনশট লৈ WhatsApp কৰিব পুটে কাপোৰজোৰতে এনেকে এপা হেপা ফুল কৰি দিয়া হৈছে খুব ধুনিয়া হয় হোৱাইটত ৰঙা জোৰৰ হ'ব হোৱাইটত ৰঙা জুলৰ হ'ব নেকি হোৱাইটত ৰঙা নহব হোৱাইটত পিংক আছে হোৱাইটত পিংক হে अवेलेबल আছে হোৱাইটত ৰেড নাই হোৱাইটত পিংক আছে নুনি নহব আজি লাইকটো বুনু থাপাই কি কৈছে বুজা নাই বুনু থাপাই কি কৈছে বুজা নাই এই কাপোৰজোৰ কিন্তু ইয়াত পিংকটো এটা আছে পিংকত দেখাই দিছো পিংকত এটো পাব চাওক পিংকত এটো পাব সেম ডিজাইন পিংকত আহিব প্ৰাইস থাকিব 1480 সেম ডিজাইন পিংকত আহিব ভাল লাগিলে স্ক্রিনশট লব স্টেপল কটন মেটেৰিয়েল এটো পিংকত আহিব প্ৰাইস থাকিব 1480 ভাল লাগিলে স্ক্রিনশট লৈ WhatsApp কৰিব এটা আহিব মেহেন্দি গ্ৰীন এক্স্যাক্টলি মেহেন্দি গ্ৰীনতকে অকমান ডাৰ্কত যাব বাৰু কালাৰটো আৰু এটো আহিব আপোনাৰ পিংকত ঠিক আছে পিংকত ৰেড এন্ড গ্ৰীন কম্বিনেশন ভাল লাগিলে স্ক্রিনশট লৈ WhatsApp কৰিব 1480 টকা 1480 টকা ইয়াৰ প্ৰাইস আহিব খুবে ধুনিয়া এটা স্টেপল কটন জোৰা খুবে ধুনিয়া এটা স্টেপল কটন জোৰা একেবাৰে নিউ ডিজাইন হয় এটো আপোনালোকে একেবাৰে নিউ ডিজাইন আৰু ইয়াৰ আৰু কালাৰ অপচন পাই যাব ইয়াতে মই হোৱাইট কালাৰ বুৱাবলে দি থোৱা হৈছে হোৱাইট কালাৰ আহিলে হোৱাইট কালাৰ আহিলে আপোনালোকে পাব হা হোৱাইট কালাৰটো বুৱাবলে দিয়া হৈছে কিন্তু আহি বুৱা নাই
সো এটো প্ৰাইসটো আহিব only 1480 1480 টকা ইয়াৰ প্ৰাইস আহিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব 1480 টকা ও হয় হয় ঠিক আছে আজিলৈ মই ইমানেই দেখাইছো আৰু নেক্সট লাইভত দেখাম নেক্সট লাইভত আৰু নতুন নতুন কালেকশন আহিব সো নেক্সট লাইভত দেখাম নেক্সট লাইভত আৰু কালেকশন নতুন আহিব নেক্সট লাইভত দেখাম আজিৰ লাইভটো ইমানতে সামৰিম আৰু আজি খালি মই লাইভৰ কাৰণে কি বুলি কম মেনশন নকৰো আজি হা তিনটা লাইভৰ একেলগে মেনশন কৰি দিম আজি যোনে হাই শেয়াৰ কৰিব আজি পুনৰ কলো এজো মেখলা চাদৰ দিয়া হ'ব সো হেতুৱে আজিৰ লাইভটো মই ইমানতে সামৰিবলৈ লৈছো আপোনালোকৰ কিবা কোৱাৰি থাকিলে আপোনালোকে WhatsApp কৰিব মোৰ WhatsApp নাম্বাৰটো দিয়া হৈছে ডাইৰেক্টলি আপোনালোকে মোৰ যোনটো লাইভটো চাই আছে তাতে গৈ আপোনালোকে ক্লিক কৰিলে এটা ৱেবসাইট পাব তাৰ পৰাও আপোনালোকে যিকোনো আপোনালোকে ইয়াৰ পৰা গৈ পেলাই বস্তুটো কিবা কিনিবলগীয়া থাকিলে ইয়াতো লিংক দিয়া আছে ইয়াতো নাম্বাৰটো দিয়া আছে সো ইয়াতো আপোনালোকে ল'ব পাৰিব জাস্ট আপোনালোকে মোৰ পেজটো ফলো কৰি থব যাতে কাৰণ কেতিয়াবা এনেকুৱা হৈ যায় আপোনালোকে জাস্ট দেখিলে চালে তাৰ পিছত আপোনালোকে ফলো নকৰিলে তেতিয়া বস্তুটো হেৰাই যায় বহুতে মোক তেনেকে মেসেজ কৰে যে মই তোমাৰ পেজটো বিচাৰি পোৱা নাই বুলি সো আপোনালোকে কি কৰিব ফলো কৰি থব ফলো কৰাৰ লগতে তাৰ সাইডতে এটা সৰুকে বেল আইকন আছে যেনেকে ইউটিউবত থাকে বেল আইকনটো সেই বেল আইকনটো আমাৰ ফেসবুকতো আছে পেজটো আপোনালোকে ফলো কৰিব ন ফলো বাটনটোৰ সাইডত আছে সো তাতে আপোনালোকে ক্লিক কৰি থলে কি হ'ব মই যেতিয়াই লাইভ আহো তেতিয়াই নটিফিকেশন খিনি পাই যাব সো হেতুৱে আৰু বাকি কিবা কোৱাৰি থাকিলে আপোনালোকে নিশ্চয় আমাৰ লগত যোগাযোগ কৰিব পাৰিব আজিলৈ মই মোৰ লাইভ সেশনটো ইমানটা সামৰিবলৈ লৈছো সকলোকে ধন্যবাদ থাকি ইমান সময় মোক সহযোগ কৰাৰ কাৰণে ধন্যবাদ